Hello, students. Good morning, good morning, good morning. কেনেকুৱা আছা তোমালোকে? আজিতো হোলীৰ দিন হয় নে নহয়? গতিকে হোলী খেলিবলৈ কাৰণে হয়তো সকলোৱে ব্যস্ত হৈ পৰিছা। হয়, এই সময়টোতে মই আহিছো। যি কি নহওক, এতিয়া কথা হ'ল হোলীৰ সময়ত আহিছো। হোলীৰ মাজতে তোমালোকলৈকে কিবা এটা লৈ আহো। এটলিষ্ট হোলী চলিব, হোলীৰ লগে লগে তোমালোকৰ কি আছে আকৌ এইফালে? লগতে তোমালোকৰ পৰীক্ষাও আৰম্ভ হৈছে। গতিকে সকলোকে পৰীক্ষাৰ কাৰণে যিটো টেনশ্যন তোমালোকে লৈ আছা, এই টেনশ্যনৰ পৰা তোমালোকক অলপ সকাহ দিবলৈ কাৰণে মই কিছুমান এটা সৰু ক্লাছ এটা লৈ পেলাই আহিলো। গতিকে এই বস্তুটো তোমালোকে চোৱা। আজিৰ যিটো ক্লাছ আমি কৰিবলৈ গৈ আছো, এই ক্লাছটোত আমি বিশেষকে কোনো প্ৰশ্নৰ উত্তৰ, কোনো MCQ তেনেকা ধৰণৰ বিশেষ কোনো বস্তু নিদিওঁ, কাৰণ তাত থেকেও কিছু গুৰুত্বপূৰ্ণ বস্তু দিম। তোমালোকে হয়তো শক্ট হৈছে যে কিহৰ কাৰণে ইয়াত থেকেও মই বেছি গুৰুত্বপূৰ্ণ বস্তু দিবলৈ গৈছো। হয়, তাত থেকেও গুৰুত্বপূৰ্ণ, কাৰণ পৰীক্ষাত দিবলৈ যাওঁতে তোমালোকে প্ৰথম তোমালোকৰ যিটো সাবজেক্ট সোশিয়াল সায়েন্সটোৰ বিষয়ে জানিব লাগিব। সাবজেক্টটোৰ বিষয়ে পৰীক্ষা কেনেকুৱা ধৰণে প্ৰেজেন্ট কৰিবা, এইকেইদিন তোমালোকে কি কি পঢ়িবা, কেনেকে পঢ়িবা, কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ থাকে, কোনটো চেপ্টাৰত তোমাৰ তাৰমানে কোনটো পাৰ্টত সোশিয়াল সায়েন্সৰ যিহেতু 4টা চেপ্টাৰ আছে তোমালোকে জানা, হয়নে নহয়? সোশিয়াল সায়েন্সৰ 4টা চেপ্টাৰৰ ভিতৰত 4টা পাৰ্টৰ ভিতৰতে প্ৰথম পাৰ্টত আছে তোমাৰ ধুনীয়াকে হিষ্ট্ৰী আছে। হয়, হিষ্ট্ৰী আছে তোমালোকৰ ফাৰ্ষ্ট পাৰ্ট। সেকেন্ড পাৰ্টত আছে তোমালোকৰ জিঅ'গ্ৰাফি, হয়, ভূগোল আছে। হয়, আৰু ভূগোলৰ পিছত তোমালোকৰ আছে কি 3 নম্বৰত আছে তোমালোকৰ আছে পলিটিক্যাল সায়েন্স, এটা পাৰ্ট আছে পলিটিক্যাল সায়েন্স। হয়, পলিটিক্যাল সায়েন্স এটা, তাৰ পিছতে আহিলে তোমালোকৰ কি আহিলে ইকোনমিক্স। হয়, এইকেইটা হৈছে তোমালোকৰ সোশিয়াল সায়েন্সৰ 4টা ভাগ। হয়, এইকেইটা হৈছে তোমালোকৰ সোশিয়াল সায়েন্সৰ ভাগ, আৰু এই সোশিয়াল সায়েন্সৰ গোটেইকেইটা ভাগ তোমালোকে পঢ়িব লাগিব। আৰু পঢ়িবলৈ যাওঁতে সময় কোনটোৰ পৰা কেনেকা ধৰণৰ কিমান মাৰ্কছ থাকিব, এই বস্তুটো তোমালোকক মই আজি জনাই দিম দেই। তোমালোকে এই বস্তুটোক লৈ পেলাই টেনশ্যন হয়তো কৰি আছা যে কোনটো পাৰ্টৰ পৰা কিমান মাৰ্কছ থাকিব। হয়, গতিকে এই মাৰ্কছৰ যিটো সমস্যা তোমালোকৰ, প্ৰথমতে মই তোমালোকক এই সমস্যাটো ক্লিয়াৰ কৰি দিবলৈ গৈছো। প্ৰথমতে তোমালোকৰ এনেই সোশিয়াল সায়েন্সত থাকে 100 মাৰ্কছ, হয়নে নহয়? 100 মাৰ্কছটো কেনেকা ধৰণে এই 4টা পাৰ্টত ডিভাইড কৰে, এই গোটেইখিনি মই বুজাই দি আছো। প্ৰথমতে হিষ্ট্ৰী পাৰ্টৰ পৰা থাকিব তোমালোকৰ 35 মাৰ্কছ। অকে, তাৰ পিছতে তোমালোকৰ আকৌ জিঅ'গ্ৰাফি পাৰ্টত থাকিব তোমালোকৰ 35 মাৰ্ক। পলিটিক্যাল সায়েন্স পাৰ্টটোত থাকিব তোমালোকৰ 10 মাৰ্ক, আৰু এইফালে তোমাৰ ইকোনমিক্সত থাকিব 10 মাৰ্কছ। হৈছে, এই গোটেই কেইটা মিলাই পেলাই আমাৰ কিমান হ'ল 35 হৈ গ'ল 70, আৰু 10 10 20 70 20 হৈ গ'ল টোটেল কিমান হ'ল 90 মাৰ্কছ থাকিলে। হয়, তোমালোকৰ টোটেল আহিলে এইটো পৰীক্ষাৰ যিটো কুৱেশ্যন পেপাৰ হ'ব, তোমালোকৰ কুৱেশ্যন পেপাৰটোত তোমালোকৰ এনেকুৱা ধৰণে মাৰ্কছটো ডিষ্ট্ৰিবিউটেড থাকিব। আৰু ইয়াতে যে কথা হ'ল বাকি 10 মাৰ্কছ ক'ত গ'ল? 10 মাৰ্কছটো আহিব তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট, হয়নে নহয়? ইণ্টাৰনেল এছেছমেণ্ট যিটো হ'ব, ইণ্টাৰনেল এছেছমেণ্টত তোমালোকৰ আহিব আৰু 10 মাৰ্ক। মুঠতে তোমালোকৰ কিমান হৈ গ'লগে 100 হৈ গ'লগে। হৈছে, অল টোটেল তোমালোকৰ কিমান হ'ল, অল টোটেল ইকুৱেল 100 মাৰ্কছ হৈ গ'লগে। হয়, এই 100 মাৰ্কছৰ কাৰণে তোমালোকে এতিয়া কোন কোন চেপ্টাৰ বিলাক পঢ়িব লাগিব, কোনটো ভাগৰ পৰা কোনটো চেপ্টাৰ কিমান গুৰুত্বপূৰ্ণ, কেনেকা ধৰণে পঢ়িব লাগিব, তাৰ বিষয়ে মই কিছুমান ট্ৰিপছ, কিছুমান কথা মই তোমালোকক বুজাই দিবলৈ আহিছো পৰীক্ষাৰ প্ৰাক মুহূৰ্তত। হয়, গতিকে তোমালোকে ক্লাছটো চাই থাকা। তোমালোকে ক্লাছটো চালে তোমালোকে গম পাবা যে কেনেকুৱা ধৰণৰ কি বস্তু আছে। তোমালোকৰ পৰীক্ষাৰ আগমুহূৰ্তত এই ক্লাছটো খুব দৰকাৰ আছে। তো তোমালোকে এইখিনি বুজি পালা। ইয়াৰ পিছত মই তোমালোকক এতিয়া নেক্সট দেখুৱাই আছো তোমালোকৰ যিটো 90 মাৰ্কছ থাকিব। 90 মাৰ্কৰ পৰা তোমালোকৰ MCQ থাকিব কিমান 45 মাৰ্কছ। হৈছে, আৰু তাৰ পিছতে তোমাৰ থাকিব কি থিয়ৰী প্ৰশ্ন থাকিব কিমান, থিয়ৰী থাকিব তোমালোকৰ আৰু 45, আকৌ হৈ গ'লগে 90। হয়, এনেকুৱা ধৰণে তোমালোকৰ পাৰ্চেন্টেজ বিলাক ডিভাইড কৰা থাকে। তো কথা হ'ল এতিয়া
এই যে 45 মাৰ্কছৰ MCQ হ'ব MCQ খিনিত তোমালোকৰ আগৰ দিনত যেনেকুৱা ধৰণৰ প্যাটাৰ্ন তোমালোকে ফলো কৰি আহিছিলা বা যেনেকুৱা ধৰণৰ প্যাটাৰ্ন তোমালোকে পাইছিলা পৰীক্ষাবিলাকত সিধা সিধি প্ৰশ্ন সুধি দিয়ে হয় নহয় সিধা সিধি প্ৰশ্ন সুধি দিয়ে চাৰিটা অপচন দি দিয়ে তাৰ পৰা এটা অপচন তোমালোকে চুজ কৰিব লাগে টিক কৰিব লাগে কিন্তু তোমালোকে ক্লাস 9 ৰ লৰা ছোৱালীয়ে লাষ্ট তোমালোকৰ যিবিলাক বোৰ্ডৰ এক্সাম ইতিমধ্যে হৈছে ডিস্ট্ৰিক্ট বোৰ্ডে কন্ডাক্ট কৰা যিবিলাক এক্সাম হৈছে যেনেকুৱা ধৰণৰ তোমালোকে হাফ ইয়াৰলি এক্সামটো এপিয়াৰ কৰিছে আৰু হাফ ইয়াৰলি এক্সামত তোমালোকে দেখিছিলা তাতে কি দিছে তোমালোকক OMR শীট দিছে হয় OMR শীট দিয়া হৈছে এই OMR শীট তোমালোকৰ ফাইনেল পৰীক্ষাটো দিব আৰু OMR শীটত কেনেকুৱা ধৰণে ফিল আপ কৰিব লাগে এই বিষয়ে তোমালোকক আগত আমি আৰু ক্লাস দিছো সেই ক্লাসবিলাক চাই থাকিলে OMR শীট কেনেকুৱা ধৰণে ফিল আপ কৰে OMR শীট ফিল আপ কৰিবলৈ যাওঁতে কেনেকুৱা ধৰণৰ ভুলবিলাক কৰিব নালাগে সেইবিলাক চাবলৈ কাৰণে আমাৰ প্ৰিভিয়াস যিবিলাক ভিডিও আছে এই ভিডিওবিলাকৰ টিপস এণ্ড ট্ৰিক্সৰ এটা ভিডিও মই দি থৈছিলো ওকে ক্লাস 10 ৰ ষ্টুডেণ্টক মেট্ৰিক পৰীক্ষাৰ আগত দিছিলো তো তোমালোকৰ আৰু সিহঁতৰ একেই ধৰণৰে হ'ব বস্তুটো ইয়াত কোনো ৰকমৰ পাৰ্থক্য নহয় গতিকে তোমালোকক এতিয়া মই নেক্সট যেটো কথা ক'বলৈ গৈ আছো নেক্সট কথা হল তোমালোকৰ এতিয়া চেপ্টাৰ বিলাক বুলি ক'লে তোমালোকৰ এতিয়া হিষ্ট্ৰীত তোমালোকৰ কেইটা চেপ্টাৰ আছে জিওগ্ৰাফিত কেইটা চেপ্টাৰ আছে পলিটিক্যাল সায়েন্সত কেইটা চেপ্টাৰ আছে আৰু ইকোনমিক্সত তোমালোকৰ কেইটা চেপ্টাৰ আছে এই বস্তুখিনি তোমালোকে জানিব লাগিল তো তোমালোকে এই বস্তুটো জানা দেয়াৰ আৰ 5 চেপ্টাৰ্স ইন কেইটা চেপ্টাৰ আছে তোমালোকৰ হেৰিত কি কয় পলিটিক্যাল সায়েন্সত হিষ্ট্ৰীত তোমালোকৰ কেইটা চেপ্টাৰ আছে হিষ্ট্ৰীত তোমালোকৰ আছে 5টা চেপ্টাৰ হয় হিষ্টৰীত কেইটা চেপ্টাৰ আছে 5 চেপ্টাৰ হৈছে 5টা চেপ্টাৰ আছে আৰু জিওগ্ৰাফিত কেইটা চেপ্টাৰ আছে তোমালোকৰ জিওগ্ৰাফিত আছে তোমালোকৰ কেইটা চেপ্টাৰ 4টা চেপ্টাৰ আছে হৈছে আৰু পোল সায়েন্স যেটো আছে তোমালোকৰ পোল সায়েন্স চেপ্টাৰ আছে কেইটা 2টা চেপ্টাৰ আৰু ইকোনমিক্সত আছে তোমালোকৰ কেইটা চেপ্টাৰ ইকোনমিক্সত আছে আকৌ 2টা চেপ্টাৰ হৈছে তো এই 2টা চেপ্টাৰৰ এতিয়া কোনটো চেপ্টাৰৰ পৰা তোমালোকে কি বিষয়বস্তু আছে গুৰুত্বপূৰ্ণ টপিক এই টপিক বিলাক আমি এতিয়া ডিসকাশন কৰিম ওকে তো তোমালোকে ক্লাসটো চাবা তোমালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ ক্লাস এটো এতিয়া কথা হল প্ৰথমতে আহিলে হিষ্ট্ৰীৰ চেপ্টাৰ বিলাকত তোমালোকৰ কি আছে ফাৰ্ষ্টত হিষ্ট্ৰীৰ যেটো চেপ্টাৰ আছে হিষ্ট্ৰী চেপ্টাৰত 1 নম্বৰ চেপ্টাৰতে তোমালোকৰ আহিলে কি ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন হয় ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন হয় ইউৰোপীয় সকলৰ আগমন হৈছে এইটো হৈছে তোমালোকৰ প্ৰথম চেপ্টাৰ আৰু এই চেপ্টাৰটো তোমালোকক এতিয়া মই জনাবলৈ গৈ আছো হিষ্ট্ৰীৰ এই চেপ্টাৰটো তোমালোকে কি চাব লাগিব হিষ্ট্ৰীৰ এই চেপ্টাৰটো তোমালোকে চাব লাগিব যে ইউৰোপীয় সকলে ভাৰতবৰ্ষলৈ প্ৰথম কেতিয়া আহি পালে ইউৰোপ বুলি ক'লে এখন মহাদেশ এই মহাদেশত বহুত সৰু দেশ আছে আৰু সৰু দেশবিলাকৰ পৰা বহুত তেনেকুৱা ধৰণৰ বাণিজ্য কৰিবলৈ কাৰণে ব্যৱসায় বাণিজ্যৰ কাৰণে ভাৰতবৰ্ষলৈকে যুগান্তৰৰ পৰা ভাৰতলৈ আহি আছিল তাৰে ভিতৰত পৰ্তুগীজ নাবিক ভাস্কো ডা গামাৰ কথা তোমালোকে জানা হয় না নহয় ভাস্কো ডা গামাৰ কথা তোমালোকে জানা হয় না নহয় ভাস্কো ডা গামা আছিল কোৰ তেখেত আছিল পৰ্তুগালৰ হয় পৰ্তুগীজ নাবিক আছিল তেখেতে ওকে পৰ্তুগালৰ আছিল তেখেত আছিল পৰ্তুগালৰ নাবিক ইয়াৰ পিছতে তেনেকুৱা ধৰণে তাতে তোমাৰ ড্ৰেক বুলা এজন আছিল ফ্ৰান্সিস ড্ৰেকৰ কথা তোমালোকৰ আছে হয় না নহয় ফ্ৰান্সিস ড্ৰেক ওকে ফ্ৰান্সিস ড্ৰেকৰ কথা আছে হয় তো ফ্ৰান্সিস ড্ৰেক আছিল তোমাৰ ব্ৰিটিছ নাবিক তেখেতৰ কথাও তাতে আছে তেনেকুৱা ধৰণে বহুতো ইউৰোপীয় নাবিকসকলে ভাৰতবৰ্ষলৈ ব্যৱসায় বাণিজ্যৰ কাৰণে আহিছিল তেওঁলোকে কোনখিনি সময়ত কোন বাটেদি কেনেকুৱা ধৰণে ভাৰতবৰ্ষত আহি উপস্থিত হৈছিল ভাৰতবৰ্ষত আহি সেই সময়ৰ মোগল ৰাজত্ব চলি আছে ভাৰতবৰ্ষত তো মোগল যিসকল সম্ৰাট আছিল এই সম্ৰাটসকলৰ লগত তেওঁলোকে কেনেকুৱা ধৰণে কথা বতৰা পাতিলে মোগল সম্ৰাটে প্ৰথমতেই তেওঁলোকৰ কথা মানি লৈছিল তেওঁলোকক প্ৰথমতে ব্যৱসায়ৰ কুঠি স্থাপন কৰিবলৈ কাৰণে কেনেকুৱা ধৰণৰ সুবিধা প্ৰদান কৰিছিল
কি তাৰে লিমিটেশন কি ৰাখা হৈছিলে হয় নে নহয় এই গোটেইখিনি বস্তু তোমালোকে জানিব লাগিব সেই সময়ত যি সময়ত ভাৰতবৰ্ষত প্ৰথম ব্ৰিটিছসকল আহি পালে সেই সময়ত ভাৰতৰ কোনজন মোগল সম্ৰাটে শাসন কৰি আছে ভাৰতীয় নাগৰিক সকলে কোম্পানীক কেনেকুৱা ধৰণে আদৰি লৈছিলে আৰু তেওঁলোকে আহি পেলাই ভাৰতবৰ্ষৰ কোন জায়গাত কোন অঞ্চলত প্ৰথমবাৰৰ কাৰণে ব্যৱসায় কুঠি স্থাপন কৰিলে এই গোটেইখিনি বস্তু তোমালোকে ভালকে জানিব লাগিব আৰু লগতে এইটোও জানিব লাগিব এই চেপ্টাৰটোতে এই কথাখিনিও আছে যে এই চেপ্টাৰটোত এই কথাখিনি আছে যে ভাৰতীয় সকলক তেওঁলোকে প্ৰথমতে কৈছিলে যে আমি ব্যৱসায় কৰিবলৈ আহিছো কিন্তু পেছলৈ তেওঁলোকে কি কৰিলে ভাৰতবৰ্ষৰ যিটো ৰাজনৈতিক পলিটিক্যাল পাৱাৰ যিটো আছিলে হয় ভাৰতবৰ্ষৰ যিটো পলিটিক্যাল পাৱাৰ আছিলে এই পলিটিক্যাল পাৱাৰটোক তেওঁলোকে কি কৰি দিলে ক্যাপচাৰ কৰি দিলে হয় ক্যাপচাৰ কৰি পেলাই ভাৰতবৰ্ষৰ সম্পূৰ্ণ শাসন ব্যৱস্থাটো তেওঁলোকৰ হাতলৈকে লৈ গ'ল গৈ পেলাই ভাৰতবৰ্ষখনক লাহে লাহে শাসন কৰিবলৈ আৰম্ভ কৰিলে সেই সময়ত ভাৰতীয় সকলে ইংৰাজ সকলক কেনেকা ধৰণে প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিছিলে এই গোটেইখিনি বস্তু এই চেপ্টাৰটোত আছে গতিকে এই চেপ্টাৰটোৰ পৰা বহুত এমসিকিউ প্ৰশ্ন হ'ব ইয়াৰ পৰা বহুত তোমাৰ মানুহৰ নাম সুধিব সন বিলাকৰ নাম সুধিব হয় নে নহয় এই কথাখিনি তোমালোকে চাব লাগিব আৰু হিষ্ট্ৰী পাৰ্টৰ পৰা বিশেষকে বেছিভাগ তোমাৰ এমসিকিউ হিষ্ট্ৰী পাৰ্টৰ পৰা সাধাৰণতে আহে গতিকে হিষ্ট্ৰী পাৰ্টৰ এই চেপ্টাৰটোৰ পৰা তোমালোকে এই বস্তুখিনি পঢ়িব লাগিল তাৰ পিছত তোমালোকৰ আহিলে সেকেন্ড চেপ্টাৰটো হয় সেকেন্ড চেপ্টাৰটো তোমালোকৰ কি আছিলে ভাৰতৰ জাতীয়তাবাদৰ উন্মেষ হয়নে হিষ্ট্ৰী সেকেন্ড চেপ্টাৰ হিষ্ট্ৰী সেকেন্ড চেপ্টাৰত তোমালোকৰ কি আছিলে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ হৈছে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ হয় জাতীয়তাবাদৰ উন্মেষ হয় উন্মেষ মানে হৈছে তোমাৰ কি উন্মেষ হয় এই চেপ্টাৰটো তোমালোকৰ কেনেকুৱা আছে ব্ৰিটিছসকলে ভাৰতত আহি পেলাই যেতিয়া ভাৰতৰ ৰাজনৈতিক শাসন তেওঁলোকে হস্তগত কৰি পেলালে সেই সময়ত ভাৰতৰ কিছুমান মহান ব্যক্তি মহান সমাজ সংস্কাৰক যেনেকুৱা ধৰণে ৰাজা ৰামমোহন ৰায় আছিলে মহাদেৱ গোবিন্দ ৰানাডে আছিলে স্বামী বিবেকানন্দ আছিলে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ আছিলে আৰু এজন আইৰিছ মহিলা আছিলে ভগিনী নিবেদিতা আছিলে তেওঁলোকে কেনেকুৱা ধৰণে ভাৰতীয় মানুহক সেই সময়ত প্ৰচলিত অন্ধবিশ্বাস আৰু যিটো ধৰ্মীয় গোৰামী ভাৰতবৰ্ষত চলি আছিলে এই অন্ধবিশ্বাস আৰু ধৰ্মীয় গোৰামীৰ পৰা বাহিৰত উলিয়াই আনি কেনেকে ইংৰাজৰ শাসন ব্যৱস্থাক প্ৰতিৰোধ কৰিব লাগে আৰু নিজে নিজক কেনেকা ধৰণে উন্নতিৰ দিশত আগুৱাই লৈ যাবলৈ পাৰি ভাৰতীয় সকলৰ মনত নিজৰ দেশক ভাল পোৱাৰ কাৰণে দেশপ্ৰেমৰ ভাৱ জাগৃত কৰিবলৈ কাৰণে তেওঁলোকে চেষ্টা কৰিছিলে তেওঁলোকে কিছুমান অনুষ্ঠান তেওঁলোকে কিছুমান সভা যেনেকুৱা ধৰণে আত্মসভা ব্ৰহ্ম সমাজ তেনেকুৱা ধৰণৰ কিছুমান অনুষ্ঠান তেওঁলোকে ভাৰতবৰ্ষত স্থাপন কৰিছিলে আৰু স্থাপন কৰি পেলাই এইবিলাকৰ যোগেদি পেলাই ভাৰতীয় মানুহৰ যিটো শৈক্ষিক অৱস্থা আছিলে অৰ্থনৈতিক বিকাশ আছিলে সামাজিক সংস্কাৰ এইবিলাকৰ দিশত তেওঁলোকে বহুতো বৰঙণি যোগাইছিলে আৰু লগতে আৰু এটা কথা এই চেপ্টাৰটোত আছে সেইটো হ'ল পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ যিহেতু ভাৰতবৰ্ষখন সেই সময়ত তোমাৰ ব্ৰিটিছসকলে দখল কৰি ব্ৰিটিছসকলৰ শাসন ব্যৱস্থা চলি আছে তো ব্ৰিটিছসকলে ভাৰতবৰ্ষত আচলতে এক শ্ৰেণী ব্ৰিটিছৰ অধীনত কাম কৰিব পৰাকে কৰ্মচাৰী সৃষ্টি কৰাই তেওঁলোকৰ উদ্দেশ্য আছিলে ভাৰতৰ পাশ্চাত্য শিক্ষা প্ৰচলন কৰা কিন্তু দুৰ্ভাগ্যবশতঃ কি হ'ল এই পাশ্চাত্য শিক্ষাৰে শিক্ষিত যিসকল ভাৰতবৰ্ষৰ যুৱক আছিলে তেওঁলোকে পাশ্চাত্য শিক্ষাৰ জৰিয়তে আগৰ দিনত ভাৰতবৰ্ষত যিটো তোমাৰ পাৰম্পৰিক শিক্ষা ব্যৱস্থা আছিলে ধৰ্মীয় শিক্ষা গ্ৰহণৰ যিটো প্ৰচলন আছিলে তাৰ পৰা বাহিৰলৈকে ওলাই গ'ল তেওঁলোকে ওলাই গৈ পেলাই কি কৰিলে পাশ্চাত্য জ্ঞান ভাণ্ডাৰৰ লগত পৰিচিত হ'ল বিজ্ঞান পঢ়িবলৈ আৰম্ভ কৰিলে গণিত পঢ়িবলৈ আৰম্ভ কৰিলে দৰ্শন ইতিহাস পৃথিৱীৰ বিশ্বৰ ইতিহাস তেওঁলোকে পঢ়িবলৈ আৰম্ভ কৰিলে
বিশ্বৰ ডাঙৰ ডাঙৰ দাৰ্শনিক যিসকল আছিলে, যিসকলে নেকি গোটেই পৃথিৱীত একোটা দেশত একোটা সময়ত যুগান্তকাৰী পৰিৱৰ্তন তেওঁলোকে আনিবলৈ সক্ষম হৈছিলে। ইতিহাসৰ যোগেদি পেলাই তেওঁলোকে বিদেশত বেলেগ বেলেগ দেশবিলাকত কেনেকুৱা ধৰণে শাসন চলি আছিলে, এই শাসনৰ পৰা মুক্তি পাবলৈ কাৰণে আন্দোলনবিলাক কেনেকে গঢ় লৈ উঠিছিলে, মানুহৰ ৰাজনৈতিক ভাৱধাৰা কেনেকুৱা হ'ব লাগে স্বাধীন দেশৰ নাগৰিক হিচাপে, এই গোটেইখিনি বস্তু এই যুৱকসকলে লাভ কৰিছিলে পাশ্চাত্য দৰ্শন, পাশ্চাত্য ইতিহাস, পাশ্চাত্য বিজ্ঞান, পাশ্চাত্য গণিত এইবিলাকৰ মাধ্যমেদি পেলাই। আৰু তেওঁলোকে বহুত শক্তিশালী হৈ উঠিছিলে শৈক্ষিক দিশৰ পৰা। আৰু তেওঁলোকে চিন্তা কৰিছিলে যে ভাৰতীয় মানুহৰ যিটো ধৰ্মীয় গোড়ামী আৰু যিটো সাংস্কৃতিকভাৱে পিছপৰা পৰিস্থিতি আছিলে, এই পৰিস্থিতিৰ পৰা তেওঁলোকক যদি আমি উন্নতিৰ দিশলৈ গতি কৰাব লাগে, তেওঁলোকে আমি কি কৰিব লাগিব, ভাৰতীয়সকলক ভাল শিক্ষা দিব লাগিব, পাশ্চাত্য শিক্ষাৰ প্ৰতি ভাৰতীয় মানুহক আমি উৎসাহিত কৰিব লাগিব, আৰু নিজৰ দেশখনক মৰম কৰিবলৈ কাৰণে নিজৰ দেশৰ প্ৰতি যাতে আমি কোনেও অন্যায় নকৰো, আমি প্ৰত্যেকে নিজক চিনি পাব লাগিব, আমি কৰ্তব্যনিষ্ঠ হ'ব লাগিব, এইবিলাক কথা চিন্তা কৰি পেলাই তেওঁলোকে এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক গঢ় দিছিলে, যাৰ যোগেদি পেলাই ভাৰতবৰ্ষত এক যুগান্তকাৰী পৰিৱৰ্তন তেওঁলোকে আনিবলৈ সক্ষম হৈছিলে ব্ৰিটিছ শাসিত ভাৰতবৰ্ষত। সেই সময়ত তোমালোকে জানা ভাৰতবৰ্ষত সতীদাহ প্ৰথা আছিলে, সতী চিষ্টেম আছিল নে নাই? সতী চিষ্টেম কিমান ভয়ংকৰ এটা যন্ত্ৰণাময় এটা সংস্কাৰ, ভাৰতবৰ্ষত কুসংস্কাৰ বুলি ক'ব পাৰি, কুসংস্কাৰ চলি আছিলে। ৰাজা ৰামমোহন ৰায়ে লৰ্ড বেণ্টিকৰ লগত, লৰ্ড উইলিয়াম বেণ্টিকৰ লগত লগ লাগি পেলাই আইন পাছ কৰি দিলে যে নাই, এতিয়াৰ পৰা আৰু কোনো কাৰণতে এইবিলাক নহ'ব। বাল্য বিবাহৰ তেখেতে বিপক্ষে মাত মাতিছিলে, হয়নে নহয়? তাৰপিছতে আৰু অন্যান্য বহুত তেনেকুৱা ধৰণৰ তোমাৰ কুসংস্কাৰ চলি আছিলে, যিবিলাকে নেকি ভাৰতীয় সমাজখনক দুৰ্বল কৰি পেলাইছিলে। তো তেনেকুৱা ধৰণৰ যিবিলাক সমস্যা, সেইবিলাকৰ বিষয়ে তোমালোকে পঢ়িব লাগিব, কাৰণ ইয়াৰ পৰা তোমালোকৰ 2 মাৰ্কাৰ 3 মাৰ্কাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, ইভেন দীঘলীয়া প্ৰশ্নও আহিব ইয়াৰ পৰা। ৰাজা ৰামমোহন ৰায়ৰ সংস্কাৰ সম্বন্ধে কিছু লিখা বুলি এনেকে প্ৰশ্ন আহি যাবলৈ পাৰে। চ' তোমালোকে এইবিলাক কথা পঢ়িব লাগিব। ইয়াত ৰাজা ৰামমোহন ৰায়ৰ কথা আছে, হয়নে নহয়? ৰাজা ৰামমোহন ৰায় আছে ইয়াতে, ৰাজা ৰামমোহন ৰায়, তাৰ পিছতে আছে তোমাৰ মহাদেৱ গোবিন্দ ৰানাডে আছে, হয়, মহাদেৱ গোবিন্দ ৰানাডে, তেওঁলোকৰ কথা আছে। ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ কথা আছে, হয়, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ কথা আছে ইয়াতে, হয়। তাৰপিছতে সিস্টাৰ নিবেদিতাৰ কথা আছে, হয়, সিস্টাৰ নিবেদিতাৰ কথা আছে। এনেকুৱা ধৰণে তোমালোকৰ নামবিলাক আছে, আৰু তেওঁলোকৰ যিবিলাক সমাজ আছিলে আৰু সংস্কাৰ, ভাৰতীয় সমাজখনক সংস্কাৰ কৰাৰ যিবিলাক প্ৰক্ৰিয়া আছিলে, এই প্ৰক্ৰিয়া সম্বন্ধে তোমালোকে খুব গুৰুত্ব সহকাৰে পঢ়িব লাগিব। ইয়াৰ পৰা MCQ আহিব, দীঘলীয়া প্ৰশ্নও আহিব। অ'কে, তো ভাৰতৰ জাতীয়তাবাদৰ উন্মেষ চেপ্টাৰটো এইখিনিতে আমি শেষ কৰিছো। ইয়াৰ পিছত আমি এতিয়া নেক্সট চেপ্টাৰলৈকে যাম। নেক্সট চেপ্টাৰ আহিলে তোমালোকৰ কি, মোৱামৰীয়া বিদ্ৰোহ বা মোৱামৰীয়া ৰিভেলিয়ন, হয়, মোৱামৰীয়া বিদ্ৰোহ, হয়। মোৱামৰীয়া বিদ্ৰোহ আছিলে অসমৰ এটা আটাইতকৈ তোমাৰ দীঘলীয়া বিদ্ৰোহ, হয়নে নহয়? যিটো বিদ্ৰোহ তোমালোকৰ কিমান বছৰ চলি আছিলে, প্ৰায় 35 বছৰলৈকে আহোম আৰু মোৱামৰীয়াসকলৰ মাজত। এইটো এটা অসমৰ এটা আভ্যন্তৰীণ এটা বিদ্ৰোহ আছিলে, হয়। এই বিদ্ৰোহটোত কোনো বিদেশী শক্তি ইয়াত সংযোজিত নাছিল। মোৱামৰীয়াসকলো অসমৰে মানুহ আছিলে, আৰু আমাৰ আহোম ৰাজত্ব সেই সময়ত চলি আছিলে। তো মোৱামৰীয়া বিদ্ৰোহৰ সময়ত কেনেকুৱা ধৰণে মোৱামৰীয়াসকল কোন আছিলে, মোৱামৰীয়াসকলৰ মাজত বিখ্যাত যিসকল সত্ৰাধিকাৰ আছে, এই সত্ৰাধিকাৰসকলৰ কথা নাম তোমালোকে জানিব লাগিব। ইয়াতে সংহতি কিছুমানৰ নাম আছে, যেনেকে ধৰণে কাল সংহতি আছে, হয়নে নহয়? কাল সংহতি আছে, তাৰপিছতে তোমাৰ বহুত কেইজন হেৰিৰ নাম আছে, ইয়াতে কাল সংহতি আছে, এনেকুৱা ধৰণে বহুত সত্ৰাধিকাৰৰ নাম আছে, আৰু বহুত আহোম ৰজাসকলৰ নাম আছিলে। তাৰে ভিতৰত কিছুমান আহোম ৰজাই তাৰমানে মোৱামৰীয়াসকলৰ যিটো বৈষ্ণৱ চিন্তাধাৰাটোক সমৰ্থন কৰিছিলে, আৰু বহুত আহোম ৰজা আছিলে তেওঁলোকে আকৌ কি শাক্ত চিন্তাধাৰা, শাক্ত দৰ্শন যিটো আছে, এই দৰ্শনটোত বিশ্বাস কৰিছিলে। তো তোমালোকে ইয়াত চাব লাগিব যে মোৱামৰীয়া বিদ্ৰোহৰ ফলত সেই সময়ত অসমৰ যিটো তোমাৰ ৰাজনৈতিক অৰ্থনৈতিক পটভূমি যিটো আছিলে, এই পটভূমিটো কেনেকুৱা ধৰণে থৰক বৰক হৈ গৈছিলে, কেনেকুৱা ধৰণে এটা ৰাজনৈতিক সামাজিক অৰ্থনৈতিক এটা
ভাৰসাম্যহীনতাৰ পৰিস্থিতি এটা আহি পাইছিলে সেই সময়ত কোনোবাই ৰজা হবলৈ বিচাৰে কোনোবাই কয় নাই তই হ'ব নালাগে মই হ'ম এনেকুৱা ধৰণে ৰাজ পৰিয়ালৰ সদস্যসকলৰ মাজত সিংহাসনত কোনে বহিব তাক লৈ পেলাই বহুত তেনেকুৱা ধৰণৰ অৰি চলি আছিলে আৰু লগতে কি চলি আছিলে সেই সময়ত মোৱামৰীয়াসকলৰ লগত আহোমসকলৰ এটা সংঘৰ্ষ চলি আছে যতেই যেনেকে সুবিধা পাইছিলে মোৱামৰীয়াসকলক কোনোবাই কেতিয়াবা কি কৰা দেখা গৈছে অপমানিত কৰা দেখা গৈছে আৰু কোনো সময়ত আকৌ মোৱামৰীয়া মহন্ত যিসকল আছিলে মহন্তসকলৰ শৰণাপন্ন হোৱাও আমি দেখা পাইছো আমাৰ কিতাপখনত হয়নে নহয় তাতে মোৱামৰীয়া যিসকল সন্ত আছিলে যিবিলাক মহাপুৰুষ আছিলে তেওঁলোকৰ মানে তোমাৰ শৰণাপন্ন হোৱাও আমি দেখা পাইছো বহুতো আহোম মানে ৰজাসকলে আৰু তেওঁলোকে কি কৰিছিলে পৃষ্ঠপোষকতাও কৰিছিলে তোমাৰ তাৰমানে কি এই মঠ মন্দিৰ বা বৈষ্ণৱ ধৰ্মৰ প্ৰচলনৰ কাৰণে পৃষ্ঠপোষকতা কৰা তেনেকুৱা ধৰণৰো বহুত তাৰমানে কি আছিলে আহোম ৰজা সেই সময়ত আছিলে অসমত তো এই গোটেই ঘটনাটোৰ ওপৰত বহুত প্ৰশ্ন হয় চেপ্টাৰটো বহুত দীঘলীয়া চেপ্টাৰ তোমালোকে ইতিমধ্যে পঢ়িছা এই চেপ্টাৰটো বহুত দীঘলীয়া প্ৰশ্ন 2 মাৰ্কাৰ লং কুৱেশ্যন তাৰপিছতে তোমাৰ কি আছিলে MCQ এনেকুৱা ধৰণৰ বস্তুবিলাক তোমালোকৰ এই চেপ্টাৰটোৰ পৰা আহিব গতিকে এই চেপ্টাৰটো বহুত ইম্পৰ্টেন্ট চেপ্টাৰ গতিকে এই চেপ্টাৰটো তোমালোকে গুৰুত্ব সহকাৰে চাবলৈ যত্ন কৰিবা ওকে তো মোৱামৰীয়া বিদ্ৰোহৰ পিছত অসমত আকৌ এটা নতুন পৰিৱৰ্তন আহিলে ৰাজনৈতিক অস্থিৰতা এনেকুৱা এটা পৰ্যায়লৈকে গৈছিলে যে এই ৰাজনৈতিক অস্থিৰতাৰ ফলস্বৰূপে অসমত মানসকলৰ আগমন ঘটিলে হয়নে নহয় তো তাৰ পিছৰ চেপ্টাৰটো আমাৰ আহি গ'ল কি ধুনীয়াকে সিকুৱেন্সিয়েলি বস্তুবিলাক দিয়া আছে চোৱা তোমালোকে কি আছিলে মানৰ অসম আক্ৰমণ হয় মানৰ অসম আক্ৰমণ এইটো আছে নে নাই তাৰ পিছত তোমালোকৰ হেৰিত আছে মানৰ অসম আক্ৰমণ চেপ্টাৰৰ পৰা তোমালোকে এতিয়া জানিব লাগিব বস্তু কি আছে কি প্ৰশ্ন হ'বলৈ পাৰে অসমলৈ মান কোনে আনিছিলে অসমলৈ মানসকল কি পৰিস্থিতিত আনিবলৈ বাধ্য হ'ল বদন চন্দ্ৰ বৰফুকনৰ কথা তোমালোকে জানা হয়নে নহয় বদন চন্দ্ৰ বৰফুকন হয় বদন চন্দ্ৰ বৰফুকনৰ বিষয়ে তোমালোকে জানিব লাগিব ইয়াতে বদন চন্দ্ৰ বৰফুকনৰ বিষয়ে জানিব লাগিব তাৰপিছতে তোমালোকে আৰু জানিব লাগিব কাৰ বিষয়ে বদন চন্দ্ৰ বৰফুকনৰ উপৰিও তোমালোকে ইয়াত জানিব লাগিব পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিষয়ে হয় পূৰ্ণানন্দ বুঢ়াগোহাঁই বদন চন্দ্ৰ বৰফুকনৰ পিছত আহিলে তোমালোকৰ বদন চন্দ্ৰ বৰফুকনৰ পিছত আহিলে তোমাৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই হয় পূৰ্ণানন্দ বুঢ়াগোহাঁই হয় এওঁলোকৰ বিষয়ে তোমালোকে জানিব লাগিব ইয়াত আৰু নাম পাবা কলীয়া ভোমোৰা বৰফুকন আছিলে নে আৰু এজন মানুহ কলীয়া ভোমোৰা বৰফুকন তেখেতৰ বিষয়ে জানিব লাগিব কলীয়া ভোমোৰা বৰফুকন হয় কলীয়া ভোমোৰা বৰফুকনৰ বিষয়ে জানিব লাগিব তোমালোকে ইয়াত হয় কলীয়া ভোমোৰা বৰফুকন তাৰপিছতে নুমলী ৰাজমাওৰ কথা ইয়াতে আহিব বডৌপায়া বুলি যিজন তাৰমানে কি আছিলে বডৌপায়াৰ বিষয়ে তোমালোকে জানিব লাগিব পঢ়িব লাগিব হয় বডৌপায়া কোন আছিলে তোমালোকে জানা বডৌপায়া আছিলে তোমাৰ কি বাৰবাৰ মানসকলৰ ৰজা হয় বডৌপায়াৰ নাম তোমালোকে ইয়াত পঢ়িব লাগিব তাৰপিছতে মিংগি মাহা তিলুৱা বুলি এজন আছে তেখেতৰ বিষয়ে জানিব লাগিব মিংগি মাহা তিলুৱা হয় মিংগু মাহা তিলুৱাৰ বিষয়ে জানিব লাগিব ইয়াৰ চেপ্টাৰটোতে আৰু আছে কাছাৰৰ ৰজা কোন আছিলে গোবিন্দ চন্দ্ৰ হয় গোবিন্দ চন্দ্ৰৰ বিষয়ে তোমালোকে জানিব লাগিব তো এই বস্তুবিলাকৰ ওপৰত কেনেকুৱা ধৰণে গোটেইখিনি ইয়াত বহুত নাম আহিব উপৰ্যপুৰী তাৰ মানে তোমাৰ মানসকলে অসমক 3বাৰ আক্ৰমণ কৰিছিলে আৰু 3বাৰ আক্ৰমণ কেতিয়া কৰিছিলে এই চনবিলাক তোমালোকে মনত ৰাখিব লাগিব আৰু প্ৰত্যেকবাৰৰ আক্ৰমণৰ সময়ত আহোম ৰজা কোন আছিলে এই বস্তুটো তোমালোকে জানি উঠিব লাগিব আৰু আহোম ৰজাসকলে মানসকলৰ আক্ৰমণক প্ৰতিহত কৰিবলৈ কাৰণে ক'ত কেনেকে যুদ্ধ কৰিছিলে এই বস্তুবিলাক জানিব লাগিব ইয়াৰ ক্ষেত্ৰত তোমালোকে জানা ঘিলাধাৰী বুলি এঠোৰ জাগা নাম শুনিছা তোমালোকে হয়তো হয় ঘিলাধাৰী
তো এই ঘিলাধাৰী ৰণটো কেনেকুৱা ধৰণৰ ৰণ আছিলে এই বস্তুবিলাক তোমালোকে খুব গুৰুত্ব সহকাৰে পঢ়িব লাগিব আৰু এই যুদ্ধটো কেনেকুৱা ধৰণে মানৰ অসম আক্ৰমণ শেষ কৰিবলৈ কাৰণে মানৰ অসম আক্ৰমণৰ মানৰ দিন বুলি এটা সময়ো তোমালোকৰ ইয়াত আছে মানৰ দিন হয় না মানৰ দিন বুলি এটা টপিক আছে ইয়াতে এইটো ইম্পৰ্টেন্ট টপিক তাৰ পিছতে আৰু ইম্পৰ্টেন্ট টপিক কি আছিলে মানসকলৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ নোৱাৰি পেলাই তাৰ পিছতে আহোমৰ সেই সময়ৰ যিসকল ৰজা আছিলে চন্দ্ৰকান্ত বৰফুকন পুৰন্দৰ সিংহ গৌৰীনাথ সিংহ তেনেকুৱা ধৰণৰ যিসকল শেষৰ ফালৰ ৰজা আছিলে এই শেষৰ ফালৰ ৰজাসকলে উপায় হাৰা হৈ পেলাই বেংগলত সেই সময়ত ব্ৰিটিছসকলৰ শাসন ব্যৱস্থা চলি আছে তেওঁলোকে বেংগললৈকে গৈ পেলাই ব্ৰিটিছৰ পৰা সহায় ভিক্ষা খুজিলে ব্ৰিটিছসকলে প্ৰথমত তেওঁলোকক সহায় কৰাৰ কাৰণে বৰ বেছি সন্মতি প্ৰকাশ কৰা নাছিলে কিন্তু পিছত অসমৰ ৰজাসকল যিসকল আছিলে এই সকলৰ মানে তোমাৰ যিটো প্ৰপ'জেল যিটো প্ৰস্তাৱ এই প্ৰস্তাৱত সন্মতি দি তেওঁলোকে আহিলে অসমৰ পৰা মানসকলক বিতাড়িত কৰিলে যুদ্ধ হ'ল সেই যুদ্ধত কোন কেইজন ব্ৰিটিছ বিষয়াই আগভাগ লৈছিলে হয়নে নহয় সেই সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিলে এই বস্তুবিলাক তোমালোকৰ ইম্পৰ্টেন্ট কথা তোমালোকে এই বস্তুবিলাক চাই যাব লাগিব আৰু চাব লাগিব আগন্তুক সময়খিনিত পৰীক্ষাৰ ভাল এটা পাৰ্চেন্টেজ গেইন কৰিবলৈ কাৰণ আৰু তাৰ পিছতে তোমালোকৰ এতিয়া আহিব আৰু গুৰুত্বপূৰ্ণ কথা এটা আছে আৰু গুৰুত্বপূৰ্ণ কথা এই চেপ্টাৰৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি ইয়াণ্ডাবু ট্ৰিটি হয় ইয়াণ্ডাবু সন্ধি যিটো আছিলে হয় ইয়াণ্ডাবু সন্ধিটো হ'ল এই চেপ্টাৰৰ এটা ইয়াণ্ডাবু সন্ধি হয় ইয়াণ্ডাবু সন্ধিটোৰ বিষয়ে তোমালোকে জানিব লাগিব কিমান চনত আছিলে 1826 হয় ভাৰতীয় বোলে ব্ৰিটিছ সকলে তোমাৰ অসমৰ পৰা বাৰ্মিজ সকলক মানসকলক খেদি পঠিয়াই বাৰ্মাৰ এডোখৰ জাগা আছে ইয়াণ্ডাবু বুলি হয় এই ইয়াণ্ডাবুত গৈ পেলাই বাৰ্মাৰ সেই সময়ৰ ৰজা আৰু এইফালে ব্ৰিটিছ যিসকল তাৰমানে তোমাৰ বিষয়া আছিলে হয় ব্ৰিটিছসকলৰ প্ৰতিৰক্ষা বিভাগৰ যিবিলাক বিষয়া আছিলে তেওঁলোকৰ মাজত এটা বিখ্যাত চুক্তি হৈছিলে যিটো চুক্তিৰ কিছুমান চৰ্ত আছিলে কিছুমান চৰ্ত তোমালোকৰ কিতাপত আছে তোমালোকে সেই চৰ্তবিলাক চাই যাব লাগিব হয়নে নহয় কেই দফীয়া এটা চুক্তি আছিলে যিবিলাকৰ ভিতৰত এইটো কোৱা হৈছিলে যে ইয়াৰ পিছত মানসকলে অসমৰ আৰু কোনো আভ্যন্তৰীণ বিষয়ত কোনো দিনো মাত মাতিবলৈ নোৱাৰিব আৰু ব্ৰিটিছসকলে মানসকলক খেদি পঠিয়াবলৈ কাৰণে যিটো যুদ্ধ হাতত লৈছিলে এই যুদ্ধৰ কাৰণে ব্ৰিটিছসকলৰ যিটো ক্ষতি হৈছিলে এই ক্ষতি পূৰণ কৰিব লাগিব বাৰ্মিজসকলে তাৰ কাৰণে সেই তেতিয়াৰ দিনতে তেওঁলোকক ধাৰ্য কৰা হৈছিলে 1 কোটি টকাৰ তাৰমানে তোমাৰ জৰিমনা বিহা হৈছিলে বাৰ্মিজ ৰজাক হয় তো এনেকুৱা ধৰণৰ যিবিলাক কণ্ডিশ্যন আছে এই কণ্ডিশ্যন বিলাক তোমালোকে গুৰুত্ব সহকাৰে চাই যাব লাগিব ইয়াণ্ডাবু ট্ৰিটিৰ ওপৰত প্ৰশ্ন আহিবই তোমালোকৰ কোনো কাৰণতে হাৰি নাযায় আহিব এই চনটো তোমালোকে খুব ধুনীয়াকে মনত ৰাখি ল'বা ওকে ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিল তো ইয়াৰ যোগেদি পেলাই চোৱা কেনেকুৱা ধৰণে সিকুৱেন্সিয়েলি তোমালোকৰ চেপ্টাৰ বিলাক আহি আছে ইয়াণ্ডাবু ট্ৰিটি শেষ হৈ গ'ল মানসকল অসমৰ পৰা গুচি গ'লগে তো অসমত এবাৰ থাকি গ'ল কোন অসমত থাকি গ'ল ব্ৰিটিছসকল হয়নে নহয় তো ইয়াৰ পিছৰ চেপ্টাৰত আছিলে কি অসমত ব্ৰিটিছ শাসনৰ আৰম্ভণি হয় অসমত ব্ৰিটিছ শাসনৰ আৰম্ভণি হয় না নহয় ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি এইটো হ'লগৈ তোমালোকৰ কোনটো চেপ্টাৰ এই চেপ্টাৰটো হ'লগৈ তোমাৰ শেষ চেপ্টাৰ মানে তোমালোকৰ চেপ্টাৰ 5 হিষ্ট্ৰী হয় হিষ্টৰীৰ প্ৰথম এইটো হ'ল তোমালোকৰ কি চেপ্টাৰ হিষ্ট্ৰীৰ অসমত ব্ৰিটিছ শাসনৰ আৰম্ভণিটো হৈছে তোমালোকৰ কি এইটো হ'ল ব্ৰিটিছ শাসনৰ আৰম্ভণি এই চেপ্টাৰটো যেহেতু ব্ৰিটিছসকল অসমত আহি গ'ল এটা ব্ৰিটিছসকলে আহি পেলাই অসমত প্ৰথমতে তেওঁলোকে চুক্তি কৰিছিল যে তোমালোকৰ ইয়াৰ পৰা আমি ব্ৰিটিছসকলক বিতাড়িত কৰি তোমালোকৰ ৰাজ্য তোমালোকক সমঝাই দি দিম বুলি আমাৰ আহোম ৰজাসকলৰ লগত তেওঁলোকৰ চুক্তি হৈছিল
কিন্তু পিছত দেখা গ'ল অসমৰ যিবিলাক ধন ঐশ্বৰ্য সম্পদ অসমখন যিহেতু হাৰুৱা অসমৰ মানুহ বহুত হুজা এইবিলাক দেখি পেলাই ব্ৰিটিছসকলে চিন্তা কৰিলে যে আমি কোনো কাৰণতে অসম এৰি নাযাওঁ গতিকে অসমৰ ৰাজনৈতিক অধিকাৰ যিটো আছে ৰাজনৈতিক ক্ষমতা যিটো আছে এই ক্ষমতাটো তেওঁলোকে হস্তগত কৰিবলৈ আৰম্ভ কৰিলে আৰম্ভ কৰোঁতে সেই সময়ত কেইজনমান ব্ৰিটিছ বিষয়াৰ নাম আছে তাতে ডেভিড স্কটৰ কথা তোমালোকে জানা হয়নে নহয় ডেভিড স্কটৰ কথা তোমালোকে জানা হয় ডেভিড স্কট হৈছে তাৰপিছতে তোমালোকৰ আছিলে ৰবাৰ্টছনৰ কথা আছে হয় ৰবাৰ্টছন তেনেকুৱা ধৰণৰ যিসকল বিষয়া আছিলে এই বিষয়াসকলে অসমৰ কমিশনাৰ হিচাপে সেই সময়ত তোমাৰ এজনৰ পিছত এজনকে অসমৰ শাসন ব্যৱস্থা তেওঁলোকৰ হাতত আছিলে আৰু তেওঁলোকৰ শাসন কালতে অসমৰ শিক্ষা ব্যৱস্থা অসমৰ অৰ্থনীতি অসমৰ ৰাজহ ব্যৱস্থা অসমৰ ভূমি আইন এই গোটেইখিনি ক্ষেত্ৰত তেওঁলোকে বহুল পৰিৱৰ্তন আনিছে হৈছে তো এই পৰিৱৰ্তনবিলাক কোনজনে ভূমি সংস্কাৰৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আনিছিলে হয় ভূমি সংস্কাৰৰ ক্ষেত্ৰত তেওঁলোকে কোনে লেণ্ড ৰিফৰ্ম বুলি যিটো কোৱা হয় হয় লেণ্ড ৰিফৰ্ম এক্ট কেনেকুৱা ধৰণে আনিছিলে লেণ্ড ৰিফৰ্ম তাৰপিছতে ৰেভিনিউ ৰাজহ ব্যৱস্থা হয় ৰেভিনিউৰ ৰাজহ তেওঁলোকে আনিছিলে তাৰপিছতে ল এণ্ড অৰ্ডাৰ হয় ল এণ্ড অৰ্ডাৰ প্ৰশাসন ব্যৱস্থা যিটো আছিলে সেই সময়ত হয় পুলিচি যিটো ব্যৱস্থা এই ব্যৱস্থাবিলাকৰ মাজত এই ব্ৰিটিছ বিষয়াসকলে নানান ৰকমৰ পৰিৱৰ্তন আনিছিলে তো কোনজন বিষয়াই ৰাজহ ক্ষেত্ৰ ভূমি সংস্কাৰ তাৰপিছতে ল এণ্ড অৰ্ডাৰ প্ৰশাসন ব্যৱস্থা এইবিলাকত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আনিছে এই বস্তুবিলাক খুব গুৰুত্ব সহকাৰে চাই যাব লাগিব আৰু এই চেপ্টাৰটোৰ পৰা তোমালোকৰ MCQত থাকি দীঘলীয়া প্ৰশ্ন অহাৰ সম্ভাৱনাটো বহুত বেছি থাকে গতিকে এই চেপ্টাৰটোৰ পৰা তোমালোকে দীঘলীয়া প্ৰশ্ন চাই যাবা এইখিনি হৈ গ'ল তোমালোকৰ হিষ্ট্ৰীৰ বিষয়ে আজি তোমালোকক জনাবলগীয়া কথা ইয়াৰ পিছতে আমি এতিয়া আগবাঢ়িম ভূগোলৰ দিশলৈকে ভূগোলৰ বুলি ক'বলৈ যাওঁতে প্ৰথমতেই তোমাৰ চেপ্টাৰটো কি আছিলে ভূগোলৰ প্ৰথম চেপ্টাৰটো আছিলে কি ভূগোলৰ প্ৰথম চেপ্টাৰটো আছিলে তোমাৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন হয়নে নহয় ভূপৃষ্ঠৰ পৰিৱৰ্তন হৈছে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বিষয়ে তোমালোকে ইতিমধ্যে বহুত পঢ়া শুনা কৰিছা আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন চেপ্টাৰটোত তোমালোকৰ থাকিব ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কিছুমান কাৰক য'ত নেকি বাহ্যিক কাৰক আছে হয়নে নহয় বাহ্যিক কাৰক আছে তাৰপিছতে আছে তোমাৰ আভ্যন্তৰীণ কাৰক আছে হয়নে নহয় আভ্যন্তৰীণ কাৰক আছে তো এই কাৰক বিলাকে ভূপৃষ্ঠৰ উপৰি ভাগটোক তোমাৰ পৰিৱৰ্তন সাধন কৰিবলৈ কাৰণে কি ধৰণৰ ক্ৰিয়া কৰে কেনেকা ধৰণে ক্ৰিয়া কৰে বাহ্যিক কাৰকৰ ভিতৰত আমাৰ বৰষুণ আহিব ৰ'দ আহিব বতাহ আহিব ধুমুহা আহিব সাগৰৰ ঢৌ আহিব এই বানপানী আহিব এই বস্তুবিলাক আহিলে তোমাৰ বাহ্যিক কাৰকৰ অধীনত আৰু আভ্যন্তৰীণ কাৰকত তোমালোকৰ আহিব কি আভ্যন্তৰীণ কাৰকত তোমালোকৰ আহিব সেইবিলাক বস্তু যিবিলাক বস্তু নেকি তোমাৰ কি হয় আভ্যন্তৰীণ কাৰকৰ ভিতৰত আহিব তোমালোকৰ ভূমিকম্প তাৰপিছতে আহিব টেকটনিক প্লেটৰ যিটো তাৰমানে ইফাল সিফাল হয় সেইটো আগ্নেয়গিৰিৰ উদগীৰণ এইবিলাকৰ বিষয়ে জানিব লাগিব আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত এই চেপ্টাৰটো তোমালোকৰ আছে ইনচেলবাৰ্গ আছে ইয়াৰদাং আছে হয়নে নহয় হিমবাহ আছে ইয়াতে সাগৰৰ ঢৌৱে কেনেকা ধৰণে পৰিৱৰ্তন আনে হয়নে নহয় বতাহে ক'ত কেনেকৈ কিমান দ্ৰুত গতিত ভূপৃষ্ঠৰ উপৰিভাগত পৰিৱৰ্তন সাধন কৰিব পাৰে ভূমিকম্পই পৃথিৱীৰ আভ্যন্তৰ ভাগৰ পৰা পৃথিৱীৰ উপৰি ভাগত কেনেকুৱা ধৰণে পৰিৱৰ্তন আনে এই বস্তুবিলাক তোমালোকে চাব লাগিব আৰু ভূ অবয়ব কিছুমানৰ বিষয়ে এই চেপ্টাৰটোত আছে ভূ অবয়ব বিলাকৰ বিষয়ে তোমালোকে চাব লাগিব যেনেকুৱা ধৰণে তোমাৰ কি আছে ইয়াতে ইয়াৰদাং আছে হয়নে নহয় ইয়াতে তোমালোকৰ ইয়াৰদাং আছে ইয়াৰদাঙৰ বিষয়ে তুমি যাওঁকে জানিব লাগিব ইয়াৰদাং আছে ইয়াতে হয় ইয়াৰদাং ইনচেলবাৰ্গ আছে তেনেকুৱা ধৰণে তোমাৰ হিমবাহৰ কথা আছে হিমবাহ বুলি ক'বলৈ গ'লে তোমাৰ কি কয় গ্লেচিয়াৰ হৈছে হিমবাহৰ কথা আছে বানপানীৰ কথা আছে হয় বানপানীৰ কথা আছে তাৰপিছতে নৈৰ খুঁটে কেনেকুৱা ধৰণে নদীবিলাকৰ কথা আছে হয় নদী কেনেকুৱা ধৰণে তোমাৰ তাৰমানে কি
পৰিৱৰ্তন সাধন কৰে বানপানী কেনেকৈ হয় নদীৰ কোন অংশক কি বোলা যায় নদীৰ কোন অংশত কেনেকুৱা ধৰণে খনন হয় এই গোটেইখিনি বস্তু আছে হিমবাহে কেনেকুৱা ধৰণৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে আৰু কি নতুন অৱয়ৱৰ সৃষ্টি কৰে সাগৰৰ ঢৌৱে ভূ অৱয়ৱ কেনেকুৱা ধৰণে গঠন কৰে সাগৰৰ পাৰবিলাক উপকূল অঞ্চলত সাগৰৰ ঢৌৱে কেনেকুৱা ধৰণে ভূ অৱয়ৱৰ পৰিৱৰ্তন কৰে তাতে কেনেকুৱা ধৰণে সামুদ্ৰিক গৰাৰ সৃষ্টি কৰে যেটো কোৱা হয় সি ক্লিফ বুলি কোৱা হয় বা বিচ বালিয় তট কেনেকা ধৰণে সাগৰে সৃষ্টি কৰে এইবিলাক বস্তু তোমালোকে পঢ়িব লাগিব ইয়াত আৰু মৰুভূমিত কেনেকুৱা ধৰণে বতাহ যেটো আছে বতাহে মৰুভূমিত কেনেকুৱা ধৰণে পৰিৱৰ্তন সাধন কৰে এই বস্তুবিলাক তোমালোকৰ এই চেপ্টাৰটোত আছে সো দিস ইজ ভেৰি ইম্পৰ্টেন্ট চেপ্টাৰ আৰু ইয়াৰ পৰা বহুত এমসিকিউ আহিব ইয়াৰ পৰা কিছুমান ছবিও আঁকিব কিছুমান ভূ অৱয়ৱৰ ছবি আঁকিবলৈ কাৰণে ইয়াৰ পৰা আহিব গতিকে এই চেপ্টাৰটোত যিবোৰ ছবি আছে ওকে এই ছবিবিলাক তোমালোকে ইমেজবিলাক ধুনিয়াকে ভালকে চাই ৰাখিব লাগিব ওকে নেক্সট চেপ্টাৰত আহিলে তোমালোকৰ কি বায়ুমণ্ডলৰ গঠন চাপ আৰু বায়ু প্ৰবাহ হয়নে নহয় এটমস্ফেৰিক প্ৰেছাৰ হয়নে নহয় এয়াৰ উইণ্ড ইয়াতে কি আছিল তোমাৰ আছিল প্ৰথমতে আহিব তোমাৰ কি উইণ্ড এণ্ড এটমস্ফেয়াৰ বতাহ আৰু ইয়াৰ ওপৰত আছিল কি বায়ুমণ্ডলৰ বিষয়ে আছিল হয় বায়ুমণ্ডলৰ বিষয়ে ইয়াতে আছে আৰু বায়ুমণ্ডলৰ কি কথা আছে ইয়াতে বায়ুমণ্ডলৰ চাপৰ বিষয়ে আছে বতাহৰ বিষয়ে আছে ইয়াতে হয় এই বস্তুবিলাক তাৰপিছত বায়ু প্ৰবাহৰ বিষয়ে আছে আৰু গঠনৰ বিষয়ে আছে হয় এই বস্তুবিলাক চাব লাগিব তে বায়ুমণ্ডল বুলি ক'বলৈ যাওঁতে আমি যি দুখৰ জায়গাত খাৰা হৈ আছো ভূপৃষ্ঠত এই ভূপৃষ্ঠৰ পৰা কিমান ওপৰলৈকে বায়ুমণ্ডলটো বিস্তৃত হৈ আছে বায়ুমণ্ডলটোৰ কিমান ওপৰলৈকে মেসোস্ফিয়াৰ বুলি কোৱা হয় কিমানখিনিক তোমাক হেটেৰোস্ফিয়াৰ বুলি কয় কোনখিনিক হোমোস্ফিয়াৰ বুলি কোৱা হয় কোনখিনিক স্ট্ৰেটোস্ফিয়াৰ কোৱা হয় কোনখিনিক ট্ৰপোস্ফিয়াৰ কোৱা হয় কোনখিনিক তোমাৰ তাৰমানে মেসোপজ বুলি কোৱা হয় স্ট্ৰেটোপজ কোনখিনিক কোৱা হয় আৰু বায়ুমণ্ডলত কোনটো গ্যাস কিমান পৰিমাণে আছে এইবিলাক বস্তু তোমালোকে জানিব লাগিব আৰু বায়ুমণ্ডলৰ যেটো হেঁচা যেটো চাপ এই চাপটো জায়গা অনুসৰি আৰু সময় অনুসৰি বেলেগ হয় হয়নে নহয় আমি জানো এই কথাটো আমাৰ কিতাপৰ যোগেদি যে কি যেতিয়া বতাহত উষ্ণতা বাঢ়ি যায় তেতিয়া বায়ুবিলাক পাতল হৈ যায় আৰু পাতল বায়ুৰ হেঁচা প্ৰেছাৰটো কম থাকে গতিকে সেই জায়গাটোত তোমাৰ কি হয় বায়ুৰ প্ৰেছাৰটো যেটো আছে এটমস্ফেৰিক প্ৰেছাৰ হয় বায়ুমণ্ডলৰ হেঁচা চাপটো তাতে কমি যায়গে আৰু যেটো জায়গাত পৃথিৱীৰ যেটো অঞ্চল তোমাৰ তাৰমানে বেছি ঠাণ্ডা যত নেকি বহুত বেছি ঠাণ্ডা পৰে বৰফ আবৃত অঞ্চল যিবিলাক আছে বৰফ আবৃত অঞ্চলত সাধাৰণতে বায়ুমণ্ডল বা বায়ু বহুত বেছি ঠাণ্ডা থাকে যাৰ কাৰণে বহুত বেছি কনডেন্স থাকে ঘন বায়ু থাকে ঘন বায়ুৰ হেঁচাটো বেছি তে সেইকাৰণে এইবিলাক জায়গাত তোমাৰ কি হয় বায়ুমণ্ডলৰ চাপটো কম থাকে গতিকে এই বস্তুবিলাক তোমালোকে জানাই তোমালোকে এই চেপ্টাৰটোৰ পৰা চাবলগীয়া বিষয়বিলাক এইবিলাক আহিব তাৰ পিছতে বায়ুৰ প্ৰবাহৰ কথা আহিলে বায়ু প্ৰবাহ তাৰমানে কি উইণ্ড হয়নে নহয় বায়ু প্ৰবাহ বুলি ক'লে তোমাৰ উইণ্ড হয় উইণ্ডৰ কথা তোমালোকে পঢ়িব লাগিব বতাহ কেনেকৈ এফালৰ পৰা আনফাললৈকে কেনেকা ধৰণে বয় কিয় বয় আৰু বতাহ বলাৰ খেৰত এটমস্ফেৰিক প্ৰেছাৰ যেটো আছে বায়ুমণ্ডলীয় চাপ যেটো আছে হৈছে বায়ুমণ্ডলীয় চাপৰ তোমাৰ তাৰমানে কি ভূমিকা আছে এই বস্তুটো পঢ়িব লাগিব হৈছে এটমস্ফেৰিক প্ৰেছাৰৰ বিষয়ে তোমালোকে জানিব লাগিব আৰু প্ৰেছাৰ বেল্টৰ বিষয়ে তোমালোকৰ ইয়াতে আছে হয় প্ৰেছাৰ বেল্ট বিলাকৰ বিষয়ে ইয়াতে আছে প্ৰেছাৰ বেল্টৰ বিষয়ে তোমালোকে পঢ়িব লাগিব গতিকে এই বস্তুবিলাক তোমালোকৰ গুৰুত্বপূৰ্ণ চাপ বলয় বুলি কোৱা হয় হয় এইবিলাকক কি কোৱা হয় অসমীয়াত কোৱা হয় চাপ বলয় পৃথিৱীত বিভিন্ন বহুত কেইটা চাপ বলয় আছে হয়নে নহয় এই চাপ বলয় বিলাকৰ বিষয়ে তোমালোকে পঢ়িব লাগিব আৰু এই চেপ্টাৰটোত বিভিন্ন প্ৰকাৰৰ বায়ু বিভিন্ন প্ৰকাৰৰ বতাহৰ নাম আছে না তাতে যেনেকুৱা ধৰণে প্ৰতীপ ঘূৰ্ণী বতাহৰ কথা আছে মৌচুমী বতাহৰ কথা আছে স্থানীয় বতাহৰ কথা আছে জল বতাহৰ কথা আছে স্থল বতাহৰ কথা আছে হয়নে নহয় তাৰ পিছত তোমাৰ বাতাগ্ৰ বুলি এটা শব্দ আছে না ইয়াতে ফ্ৰন্ট বুলি যেটো কোৱা হয় বাতাগ্ৰ বুলি এটা কথা আছে হয় যেটো কোৱা হয় কি ফ্ৰন্ট বুলি কোৱা হয় হয় এই ফ্ৰন্টৰ বিষয়ে তোমালোকে পঢ়িব লাগিব মনসুন উইণ্ডৰ কথা পঢ়িব লাগিব মনসুন উইণ্ড হৈছে মনসুন উইণ্ডৰ বিষয়ে পঢ়িব লাগিব মানে মৌচুমী বতাহৰ বিষয়ে তোমালোকে পঢ়িব লাগিব এই চেপ্টাৰটোত ইয়াৰ ওপৰত বহুত প্ৰশ্ন আহে গতিকে তোমালোকে
এই চেপ্টাৰটো বহুত দীঘলীয়া চেপ্টাৰ এই চেপ্টাৰটোৰ গুৰুত্ব সহকাৰে পঢ়িলে তোমালোকে যথেষ্ট মাৰ্ক পাবলৈ সক্ষম হবা তোমালোকৰ পৰীক্ষাটোত তো ইয়াৰ পিছৰ চেপ্টাৰটো আছিল কি ভাৰতবৰ্ষৰ ভূগোল ভাৰতবৰ্ষৰ ভূগোলটো হ'ল জিঅ'গ্ৰাফিৰ 3 নম্বৰ চেপ্টাৰ হৈছে থাৰ্ড চেপ্টাৰ থাৰ্ড চেপ্টাৰ জিঅ'গ্ৰাফি হৈছে এইটো জিঅ'গ্ৰাফিৰ কেই নম্বৰ চেপ্টাৰ বুলি কৈছো মই থাৰ্ড চেপ্টাৰ হৈছে ভাৰতৰ ভূগোল ভাৰতৰ ভূগোল ইয়াত এটা ইন্টাৰেষ্টিং কথা কি তোমালোকে হয়তো জানা নে নাজানা মই নাজানো তথাপি মই তোমালোকক জনাই দিছো যেহেতু তোমালোকৰ লগত আহিছো মই কথা পাতিবলৈ কাৰণে সেইকাৰণে কৈছো ভাৰতৰ ভূগোল তোমালোকৰ যেটো চেপ্টাৰ আছে এই চেপ্টাৰটো যদি তোমালোকে খুব মনোযোগ সহকাৰে পঢ়া তেতিয়াহলে ক্লাছ 10 ত তোমালোকে এই চেপ্টাৰটোত বহুত বেছি মাৰ্ক তোমালোকে পাবলৈ সক্ষম হবা কাৰণ কি ভাৰতৰ ভূগোলটো তোমালোকৰ ক্লাছ 10 তো পাবা তোমালোকৰ ইলেক্টিভ জিঅ'গ্ৰাফিটো আছে সোশিয়েলৰ যেটো জিঅ'গ্ৰাফি পাৰ্ট আছে তাতো আছে গতিকে ভাৰতৰ ভূগোলত তোমালোকে চাব লাগিব কি ভাৰতৰ ভূগোলত চাবলগীয়া পইণ্ট বিলাক থাকিব ভাৰতৰ ভৌগোলিক সীমা কিমানখিনি আছে এৰিয়া চাব লাগিব হয় ভাৰতৰ এৰিয়া কিমানখিনি আছে এটো চাব লাগিব ভাৰতৰ পপুলেশনৰ যেটো তোমাৰ প্যাটাৰ্ন হয় পপুলেশন চাব লাগিব ভাৰতৰ তোমাৰ ফিজিওগ্ৰাফিটো চাব লাগিব ভূ অবয়ব যেটো হয় ভাৰতৰ ফিজিওগ্ৰাফি তাৰ মানে ভাৰতৰ কি ভৌগোলিক বিভাগত বিভক্ত কৰা আছে যেনেকা ধৰণে হিমালয় অঞ্চল আছে সমভূমি অঞ্চল আছে তাৰ পিছত তোমাৰ উপকূলীয় অঞ্চল আছে মালভূমি অঞ্চল আছে পাৰ্বত্য অঞ্চল আছে তেনেকা ধৰণে যিবিলাক অঞ্চল আছে এই প্ৰত্যেকটো অঞ্চলৰ বিষয়ে চাব লাগিব তাৰ পিছত আহিলে উদ্ভিদ বা ভেজিটেশন হয় ভেজিটেশনৰ কথা ইয়াতে আছে এই ভেজিটেশন বিলাক চাব লাগিব তোমালোকে ইয়াতে হৈছে তো এইখিনি বস্তু তোমালোকৰ কাৰণে বিশেষ গুৰুত্বপূৰ্ণ এই চেপ্টাৰটোৰ পৰা চাবলৈ কাৰণে তাৰ পিছতে এৰিয়াৰ লগতে তোমালোকে এটোও চাব লাগিব ভাৰতৰ লগত অন্যান্য কোন দেশ কোন ফালে কোনটো ডিৰেকশনত সংলগ্ন হৈ আছে বিদেশী ৰাষ্ট্ৰ সেইবিলাক ৰাষ্ট্ৰ ক'ত আছে কাৰণ ভাৰতৰ এটা মেপ তোমালোকৰ ইয়াত আহিব গতিকে ভাৰতৰ মেপটো তোমালোকে খুব ধুনীয়াকৈ চাই যাবা কিতাপত তোমালোকৰ মেপ আছে অঞ্চলবিলাক দেখুৱাই পেলাই দিয়া আছে ভাৰতৰ অৰ্থনীতিৰ বিষয়ে ইয়াতে আছে কিছু পৰিমাণে হয় গতিকে ভাৰতৰ যেটো ইকোনমিক কন্ডিশন ওপৰতো তোমালোকৰ এই চেপ্টাৰৰ পৰা যথেষ্ট পৰিমাণৰ কোৱেশ্চন আহিব গতিকে এই কোৱেশ্চন বিলাক গুটেইখিনি পাবলৈ কাৰণে তোমালোকে এই চেপ্টাৰটো ধুনীয়াকৈ পঢ়িব লাগিব এইবিলাক হৈছে তোমালোকৰ জানিবলগীয়া পইণ্ট বিলাক মই কৈ দিছো হৈছে তো এইবিলাক লাগিব তাৰ পিছতে ৰিজন বিলাকৰ বিষয়ে লাগিব ৰিজন হয় মানে অঞ্চল ভাৰতৰ যিবিলাক অঞ্চল আছে অঞ্চল বিলাকৰ বিষয়ে লাগিব তোমালোকৰ ৰিজন মানে অঞ্চল এৰিয়া মানে মাটিকালি কিমানখিনি আছে পপুলেশন মানে জনসংখ্যা ফিজিওগ্ৰাফি মানে হৈছে ভূ অবয়ব যেটো আছে হেতু ভেজিটেশন মানে হৈছে উদ্ভিদ ওকে তো এই কেটা হৈছে তোমালোকৰ ইম্পৰ্টেন্ট পইণ্ট ফ্ৰম ভাৰতৰ ভূগোল মিন্স জিঅ'গ্ৰাফি অফ ইণ্ডিয়া ইয়াৰ পিছতে তোমালোকৰ আহিলে নেক্সট চেপ্টাৰটো তোমালোকৰ কেই নম্বৰ চেপ্টাৰ 4 নম্বৰ চেপ্টাৰ কি হ'ল জিঅ'গ্ৰাফিৰ এটো হ'ল জিঅ'গ্ৰাফি অফ আসাম হৈছে জিঅ'গ্ৰাফি অফ আসাম এটো হ'ল তোমালোকৰ ভূগোলৰ 4 নম্বৰ চেপ্টাৰ এই চেপ্টাৰটোতো তোমালোকে কি চাব লাগিব ইয়াত চাব লাগিব ফাৰ্স্ট টাইম তোমালোকে চাব লাগিব এৰিয়া হৈছে কিমানখিনি আছে নাম্বাৰ বি চাব লাগিব তোমাৰ ৰিজিয়ন হৈছে ৰিজিয়ন তাৰ মানে আঞ্চলিক যিবিলাক অঞ্চল আছে অঞ্চলবিলাকৰ ৰিজন চাব লাগিব নাম্বাৰ সি চাব লাগিব তোমালোকৰ ক্লাইমেট হৈছে কেনেকুৱা ধৰণৰ ক্লাইমেটৰ ভিতৰত আহিব ৰেইনফল আহিব হৈছে ৰেইনফল আহিব ইয়াতে তাৰ পিছতে আহিব তোমালোকৰ টেম্পাৰেচাৰ হৈছে টেম্পাৰেচাৰ আহিব ইয়াত তোমালোকৰ এইখিনি বস্তু আহি যাব তোমাৰ ক্লাইমেটৰ ক্ষেত্ৰত তাৰ পিছতে ডিত আহিব তোমালোকৰ কি পপুলেশন হয় পপুলেশন আগত যিবিলাক আমি চাইছো সেইবিলাকি হৈছে পপুলেশনত আহিব পপুলেশনৰ গ্ৰথ প্যাটাৰ্ন হৈছে কেনেকুৱা ধৰণে অসমৰ জনসংখ্যা বাঢ়ি আছে যে বাঢ়ি বৰ্তমান সময়ত কি পৰ্যায়ত আছে গ্ৰথ প্যাটাৰ্নটো চাব লাগিব তোমালোকে তাৰ পিছতে বৰ্তমান কিমান জনসংখ্যা আছে 1991 চনত কিমান আছিল 2001 চনত কিমান আছে আৰু 2011 চনত কিমান আছে এই গুটেইখিনি ডাটা তোমালোকৰ জানিব লাগিব অসমৰ কোনখন জিলা জনসংখ্যাৰ আটাইতকৈ বেছি অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলা কোনটো অসমৰ কোনখন জিলা জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি অসমৰ কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম এই বস্তুখিনি তোমালোকে ইয়াত চাব লাগিব
তাৰ পিছত আহিলে তোমালোকৰ অসমৰ কিহৰ সম্বন্ধে আহিলে অভয়াৰণ্য কিছুমান আছে হয়নে নহয় ওয়াইল্ড লাইফ সেঞ্চুৰী হৈছে ওয়াইল্ড লাইফ বা তেনেকা ধৰণে নকৈ পেলাই ডাইৰেক্ট মই ফৰেষ্ট বুলি কৈ দিলো হৈছে অসমৰ যেটো অৰণ্য অঞ্চল আছে ইয়াৰ ভিতৰতে আহিব তোমাৰ আমাৰ ৰাষ্ট্ৰীয় উদ্যান যিকেইখন আছে হয়নে নহয় ৰাষ্ট্ৰীয় উদ্যান যিকেইখন আছে কাজিৰঙা আছে পবিতৰা আছে ডিব্ৰু চৈখোৱা আছে তেনেকুৱা ধৰণৰ যিবিলাক আছে এইবিলাকৰ বিষয়ে তোমালোকে স্পষ্টকে জানিব লাগিব এই চেপ্টাৰটোৰ পৰা হৈছে এইখিনি বস্তু যদি তোমালোকে ভালমতে চাই যোৱা তেতিয়াহলে তোমালোকে পৰীক্ষাত ভালকে মাৰ্কস পাবা আৰু অসমৰ পৰা এটা কি আহিব অসমৰ পৰা এটা মেপ আঁকিবলৈ আহিব হৈছে অসমৰ মেপ আৰু ইণ্ডিয়াৰ মেপ এই মেপ দুটা তোমালোকে চাই যাব লাগিব ভাল কৰি পেলাই অসমৰ নৈসমূহৰ বিষয়ে চাব লাগিব অসমৰ বৃহৎ নৈ কোন কেইটা তাৰপিছত বৃহৎ নৈ যিকেইটা আছে এই নৈ কেইখন ওলাইছে ক'ৰ পৰা এই নৈ কেইখনৰ দৈৰ্ঘ্য কিমান এই নৈ কেইখনৰ তোমাৰ উত্তৰ পাৰে থকা কেইটামান উপনৈৰ নাম আৰু দক্ষিণ পাৰে থকা কেইটামান উপনৈৰ নাম এইখিনি বস্তু তোমালোকে ধুনীয়াকে পঢ়ি যাব লাগিব গলে এই চেপ্টাৰটো তোমালোকৰ ভাল মাৰ্কস তোমালোকে পাই যাবা ওকে নেক্সট আহিলে তোমালোকৰ এতিয়া কি পল সায়েন্সৰ ওপৰত মই কি ক'বলৈ গৈ আছো চোৱা পল সায়েন্সৰ তোমালোকৰ কেইটা চেপ্টাৰ আছে পল সায়েন্সৰ দুটা চেপ্টাৰ আছে হয় পল সায়েন্সৰ দুটা চেপ্টাৰৰ ভিতৰতে প্ৰথমতে আহিলে কি ভাৰতৰ ৰাজনৈতিক দল হৈছে ভাৰতৰ ৰাজনৈতিক দল তো এই চেপ্টাৰটো তোমালোকে চাব লাগিব ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ আগৰ পৰাই ভাৰতবৰ্ষত কোন কোন ৰাজনৈতিক দলে কেনেকুৱা ধৰণে তাৰমানে তেওঁলোকৰ কাৰ্যকলাপসমূহ আগুৱাই লৈ গৈছে তাৰ পিছত স্বাধীনতাৰ পাছত প্ৰথম ইলেকশ্যন কেতিয়া হ'ল কোন দলে সেই ইলেকশ্যনত জয়ী হ'ল আৰু এই দলৰ প্ৰধানমন্ত্ৰী কোন আছিলে ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিলে হয় এই বস্তুবিলাক তোমালোকে জানিব লাগিব আৰু এই দলটো প্ৰতিষ্ঠা কৰাৰ মূলতে কোন কেইজন ব্যক্তি জড়িত আছিলে আৰু প্ৰথম ইলেকশ্যনটো কেতিয়া হৈছিলে এই ইলেকশ্যনটোত বিজয়ী দলে কিমান কেইখন সিট লাভ কৰিবলৈ সক্ষম হৈছিলে এই বস্তুখিনি তোমালোকে জানিব লাগিব তাৰ পিছত ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপটত কেনেকৈ তাৰ মানে তোমাৰ মোৰ্চা চৰকাৰ হয়নে নহয় মোৰ্চা চৰকাৰ কেনেকুৱা ধৰণে আহি পেলাই পালে মোৰ্চা চৰকাৰ তাৰমানে যেটো কোৱা হয় তোমাক কি বুলি কোৱা হয় সংযুক্ত চৰকাৰ বুলিও কোৱা হয় কেইবাটাও দল মিলি পেলাই ৰাজনৈতিক ব্যৱস্থাটোক সম্ভালাৰ যেটো প্ৰক্ৰিয়া ভাৰতীয় গণতন্ত্ৰৰ এটো এটা ব্যৱস্থা আছে কোনো এটা দলে যদি তোমাৰ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ নোৱাৰে যদি কিবা কাৰণত তেওঁলোকে বিফল হয় একক সংখ্যাগৰিষ্ঠতা লাভ কৰাত যদি বিফল হয় তেতিয়া হলে কেইবাটাও দলে ৰাজনৈতিক দলে মিলি পেলাই ভাৰতবৰ্ষত শাসন ব্যৱস্থা তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ পাৰে শাসন ব্যৱস্থা চলাই লবলৈ পাৰে তো প্ৰথম তোমাৰ মোৰ্চা দল কেতিয়া আহিছিলে এই দলৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হৈছিলে তেওঁলোকৰ কাৰ্যকাল কিমান দিন আছিলে এই বস্তুখিনি তোমালোকে চাই যাব লাগিব আৰু ভাৰতবৰ্ষত কোন সময়ত কোন চৰকাৰে মানে শাসন ব্যৱস্থা চলাই আছিলে আৰু কোন দল তোমাৰ তাৰ মানে বিৰোধীৰ ভূমিকাত আছিলে ভাৰতবৰ্ষৰ আঞ্চলিক দলৰ ভূমিকা কি আঞ্চলিক দলে কেনেকুৱা ধৰণে দেশখনৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ ভূমিকা অৱলম্বন কৰে এই বস্তুবিলাক তোমালোকে জানিব লাগিব কোনখন ৰাজ্যত কেনেকুৱা ধৰণৰ আঞ্চলিক দল আছে যেনেকুৱা ধৰণে আমাৰ অসমত আছে এজিপি আছে ৰাইজৰ দল আছে হয়নে নহয় তেনেকুৱা ধৰণে বহুত ৰাজনৈতিক দল ভাৰতবৰ্ষৰ অন্যান্য আছে যেনেকুৱা ধৰণে শিৱসেনাৰ কথা তোমালোকে জানা হয়নে নহয় এনেকুৱা ধৰণে প্ৰত্যেকখন ৰাজ্যতে তোমাৰ কি আছে ৰাজনৈতিক আঞ্চলিক দল আছে এই আঞ্চলিক দলসমূহৰ নামবিলাক মনত ৰাখিব লাগিব লগতে এই আঞ্চলিক দলসমূহে কোন ৰাজ্যৰ প্ৰতিনিধিত্ব কৰে এই ৰাজনৈতিক দলসমূহ প্ৰতিষ্ঠাৰ মূলতে কোন কেইজন ব্যক্তি জড়িত আছিলে তেওঁলোকৰ নামসমূহ তোমালোকে স্পষ্টকৈ মনত ৰাখিব লাগিব আৰু লগতে এই আঞ্চলিক ৰাজনৈতিক দলসমূহ কি পৰিস্থিতিত তাৰমানে গঠন হ'বলৈ কাৰণে বাধ্য হৈ পৰিছিলে এই ফ্যাক্ট বিলাক তোমালোকে জানিব লাগিব এইবিলাকৰ ওপৰত 2 মাৰ্কাৰ 3 মাৰ্কাৰ এনেকা ধৰণৰ কোৱেশ্চন আনসাৰ বনিব গতিকে ভাৰতৰ ৰাজনৈতিক দলৰ ওপৰত তোমালোকে চাবলগীয়া ঘটনাবিলাক হ'ল এইবিলাকে ইয়াৰ পিছত তোমাৰ পলিটিক্যাল সায়েন্সৰ যেটো আছিলে চেপ্টাৰ এটো হ'ল কি
চৰকাৰৰ শ্ৰেণী বিভাজন হয় চৰকাৰৰ শ্ৰেণী বিভাজন চৰকাৰৰ শ্ৰেণী বিভাজন আৰু তোমাৰ কি আছিলে শ্ৰেণী বিভাজন আৰু প্ৰকাৰ হয় নে নহয় শ্ৰেণী বিভাজন ও প্ৰকাৰ তো এইটো হল তোমালোকৰ সেকেন্ড চেপ্টাৰ হয় সেকেন্ড চেপ্টাৰ তোমালোকৰ কি হয় পোল সায়েন্সৰ তোমালোকৰ সেকেন্ড চেপ্টাৰ তো এই চেপ্টাৰটো তোমালোকৰ জানিব লাগিব কি ইয়াতে তোমালোকে এৰিষ্টটলৰ নাম পাবা হয় নে নহয় এৰিষ্টটলৰ নাম ইয়াতে তোমালোকে পাবা এৰিষ্টটলৰ নাম পাবা তাৰ পিছতে তোমালোকে পাবা প্লেটোৰ নাম ইয়াতে পাবা হয় প্লেটোৰ নাম তোমালোকে ইয়াতে পাবা আৰু তেওঁলোকে কেনেকুৱা ধৰণে ৰাজনৈতিক যিবিলাক ব্যৱস্থা আছে এই ৰাজনৈতিক ব্যৱস্থাবিলাকৰ যিবিলাক প্ৰকৃতি যিবিলাক বৈশিষ্ট্য এই বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ধৰণে চৰকাৰবিলাকক নামাকৰণ কৰিছিলে আৰু কিছুমান বৈশিষ্ট্য তেওঁলোকে উল্লেখ কৰিছিলে তেওঁলোকৰ কিছুমান বিখ্যাত গ্ৰন্থসমূহত হয় তো এই বস্তুবিলাক তোমালোকে চাই যাব লাগিব সৰি তো এই বস্তুবিলাক তোমালোকে চাই যাব লাগিব আৰু লগতে তোমালোকে কি কৰিব লাগিব তাতে যে বিভিন্ন ধৰণৰ চৰকাৰৰ ব্যৱস্থাবিলাক আছে সংসদীয় চৰকাৰ আছে হয় না নহয় সংসদীয় ব্যৱস্থা হয় সংসদীয় চৰকাৰ তাৰ পিছতে আহিলে তোমাৰ এক চৰকাৰ এইটো আহিলে তাৰ পিছতে আহিলে ৰাষ্ট্ৰপতীয় চৰকাৰ হয় ৰাষ্ট্ৰপতীয় যেটো চৰকাৰ আছে এই বিষয়ত তাতে তোমালোকৰ আছে ৰাষ্ট্ৰপতীয় চৰকাৰ তাৰ পিছতে আহিলে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা হয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা যুক্তৰাষ্ট্ৰীয় আছে তাৰ পিছতে আহিলে তোমালোকৰ আকৌ আহিলে গণতান্ত্ৰিক ব্যৱস্থা হয় গণতন্ত্ৰ কেনেকুৱা ধৰণৰ হয় এই বস্তুবিলাক আহিলে তাৰ পিছতে তোমাৰ বিভিন্ন এনেকুৱা ধৰণৰ চৰকাৰবিলাকৰ বৈশিষ্ট্যবিলাক আছে ইয়াতে হয় চৰকাৰবিলাকৰ তোমাৰ কি কি চাব লাগিব বিভিন্ন প্ৰকাৰৰ চৰকাৰসমূহৰ প্ৰথমত চাব লাগিব তোমালোকে বৈশিষ্ট্য হৈছে বৈশিষ্ট্য চাব লাগিব আৰু দ্বিতীয়তে চাব লাগিব দুখ তৃতীয়তে চাব লাগিব গুণ সমূহ হৈছে প্ৰত্যেকবিধ চৰকাৰৰে বৈশিষ্ট্য দুখসমূহ আৰু গুণসমূহ তোমালোকে চাই যাব লাগিব আৰু লগতে চাব লাগিব এই বিভিন্ন ধৰণৰ চৰকাৰসমূহ পৃথিৱীৰ কোন কোন দেশত কেনেকুৱা ধৰণৰ চৰকাৰসমূহ বৰ্তমান অৱস্থাত প্ৰচলিত আছে এই বস্তুখিনি তোমালোকে চাই যাব লাগিব দেশসমূহৰ নাম ওকে তো এইটো হৈ গ'ল তোমালোকৰ পলিটিকেল সায়েন্স চেপ্টাৰত চাই যাবলগীয়া বিষয়সমূহ ইয়াৰ পিছত আহিলে তোমালোকৰ ইকনমিক্সৰ প্ৰথমতে আহিলে কি এক নম্বৰ টপিক ইকনমিক্স হৈছে ইকনমিক্স যেটো আছে তোমালোকৰ অৰ্থনীতিৰ প্ৰথম চেপ্টাৰটো আছিলে তোমালোকৰ কি অৰ্থনীতিৰ মৌলিক বিষয়সমূহ হয় অৰ্থনীতিৰ মৌলিক বিষয় হয় অৰ্থনীতিৰ মৌলিক বিষয় এইটো হল তোমালোকৰ ইকনমিক্সৰ ফাৰ্স্ট চেপ্টাৰ এই চেপ্টাৰটো তোমালোকৰ আছে ইকনমিক্স শব্দটো কৰ পৰা আহিলে ইকনমিক্স শব্দটো আহা যেটো ঐকস আৰু নমিয়া দুটা শব্দ আছে এই শব্দ দুটা কোন ভাষাৰ শব্দ এই শব্দ দুটাৰ অৰ্থ কি এই বস্তুটো তোমালোকে প্ৰথমতে জানিব লাগিব ঐকস আৰু নমিয়া হৈছে ঐকস আৰু নমিয়া হয়নে এই দুটা শব্দৰ অৰ্থ কৰ পৰা আহিছে গ্ৰীক ভাষাৰ পৰা আহিছে হয় তোমালোকে জানাই তোমালোকৰ কিতাপত ক্লিয়াৰলি লিখি দিয়া আছে ঐকস আৰু নমিয়াৰ বিষয়ে তোমালোকে জানিব লাগিব তাৰ পিছতে অৰ্থনীতিৰ মৌলিক বিষয় বুলি ক'বলৈ যাওঁতে অৰ্থনীতিৰ যিসকল বিখ্যাত যিসকল তোমাৰ অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্শ্বেল আডাম স্মিথ লিঅনেল ৰবিন্স তেনেকুৱা ধৰণৰ যিসকল ব্যক্তি আছে তেওঁলোকে ইকনমিক্স মানে কি বুলি ক'বলৈ যাওঁতে ইকনমিক্সৰ কিছুমান তেওঁলোকে সংজ্ঞা আগবঢ়াইছে এই সংজ্ঞাবিলাক তোমালোকে মুখস্থ কৰি যাব লাগিব আৰু এই সংজ্ঞাবিলাকক কিহৰ ভিত্তিত তেওঁলোকে গঠন কৰিছে
এই বস্তুটো তোমালোকে জানিব লাগিব যদি চেপ্টাৰটো ক্লিয়াৰলি পঢ়া তেনেহলে জানিবলৈ পাৰিবা তাৰ পিছতে অৰ্থনীতিৰ আৰু কিছুমান বিষয় ইয়াতে আছে যেনেকুৱা ধৰণে অৰ্থনীতিৰ বেলেগ বেলেগ ধৰণৰ আছে ইয়াতে তোমালোকৰ মাইক্ৰ' ইকনমিক্স মেক্ৰ' ইকনমিক্স আছে হয় ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থনীতিৰ কথা তোমালোকৰ ইয়াত আছে হয় অৰ্থনীতি আৰু এই যে ব্যক্তিসকলৰ নাম এই মাত্ৰ ক'লো মই বিখ্যাত অৰ্থনীতিবিদসকলে তেওঁলোকৰ সংজ্ঞাবিলাক যিসকল তেওঁলোকৰ বিখ্যাত গ্ৰন্থত তাৰমানে যিবোৰ গ্ৰন্থত তেওঁলোকৰ সংজ্ঞাসমূহ উল্লেখ কৰিছিলে সেই গ্ৰন্থসমূহৰ নামবিলাক তোমালোকে মনত ৰাখি যাব লাগিব তেতিয়াহ'লে তোমালোকে ধুনীয়া মাৰ্ক এটা কেৰি কৰিবলৈ পাৰিবা এইটো হৈছে তোমালোকৰ ইকনমিক চেপ্টাৰৰ অৰ্থনীতিৰ মৌলিক বিষয় কি বিষয়সমূহ তোমালোকে জানিবই লাগিব যেনেকুৱা ধৰণে এই চেপ্টাৰটো তোমালোকৰ থাকিব চাহিদা কাক বোলে হয় না চাহিদা কাক বোলে যোগান কাক বোলে হয় মুদ্ৰা কাক বোলে এই বস্তুবিলাক লাগিব উপভোগ কাক বোলে এই বস্তুটো তোমালোকৰ জানিব লাগিব তাৰ পিছতে তোমালোকৰ আহিব কি সঞ্চয় কাক বোলে হয় না নহয় সঞ্চয় কাক বোলে সঞ্চয়ৰ কথা তোমালোকৰ আহিব এনেকুৱা ধৰণে বহুত সৰু সৰু ইকনমিক্সৰ বেসিক ফান্ডামেন্টাল কিছুমান কনসেপ্ট কিছুমান ধাৰণা তাতে দি দিয়া আছে যিবিলাক ধাৰণা অবিহনে ইকনমিক্সৰ কোনো কথাই তুমি বুজি নাপাবা কাৰণ আমি সাধাৰণতে ইকনমিক্সৰ যিবিলাক শব্দ সেই শব্দবিলাকক আমি সাধাৰণ যি অৰ্থত ব্যৱহাৰ কৰো ইকনমিক্স পঢ়িবলৈ যাওঁতে এই অৰ্থবিলাক অলপ খুকিয়া হয় আৰু অলপ গভীৰভাৱে তাতে অধ্যয়ন কৰিবলগীয়া হয় গতিকে তোমালোকে এতিয়াৰ পৰাই যদি এই শব্দবিলাকৰ মূল অৰ্থবিলাকৰ লগত সুপৰিচিত হোৱা তেতিয়াহ'লে তোমালোকৰ পৰীক্ষা ভাল হ'ব আৰু আগন্তুক সময়তো তোমালোকৰ কি হ'ব অৰ্থনীতি বিষয়টো লৈ পেলাই কোনোবা যদি আগন্তুক তোমালোকে অধ্যয়ন কৰিবলৈ বিচাৰে তাতো তোমালোকৰ বহুত বেছি সহজ হৈ পৰিব ওকে এটু হল ইকনমিক্সৰ ফাৰ্স্ট চেপ্টাৰৰ কথা তো সেকেন্ড চেপ্টাৰটো তোমালোকৰ কি আছিল অৰ্থনীতি ভাৰতীয় অৰ্থনীতিৰ মূল অৰ্থনৈতিক সমস্যাসমূহ আছিল ইয়াতে হয় মূল অৰ্থনৈতিক সমস্যাসমূহ অৰ্থনৈতিক সমস্যা বহুত ৰকমৰ থাকে পৰিবেশীয় সমস্যাকে আদি কৰি পেলাই বহুত ৰকমৰ সমস্যা থাকে সামাজিক সমস্যা থাকে অৰ্থনৈতিক সমস্যাও তেনেকা ধৰণৰ আছে ৰাজনৈতিক সমস্যা থাকে বিজ্ঞানৰ ফিল্ডতো বহুত ৰকমৰ সমস্যা থাকে না নাথাকে পাৰিবাৰিক সমস্যা আৰু এটা থাকে আৰু পঢ়া শুনাক লৈ পেলাই তোমালোকৰ কিছুমান সমস্যা থাকে তেনেকা ধৰণৰ বহুত ধৰণৰ সমস্যা থাকে কিন্তু তোমালোকৰ এই চেপ্টাৰটোত আছে কি অৰ্থনৈতিক দিশটোত প্ৰত্যেকখন দেশৰে অৰ্থনীতিৰ যিটো ফিল্ড আছে এই ফিল্ডটো তোমালোকৰ কি হয় কিছুমান সমস্যা সাধাৰণতে দেখা পোৱা যায় যেনেকুৱা ধৰণে ইয়াতে আহিব তোমাৰ দৰিদ্ৰতা হয় দৰিদ্ৰতাৰ এতিয়া তোমালোকে কি পঢ়িব লাগিব কাৰণ পঢ়িব লাগিব হয় তাৰ পিছতে পঢ়িব লাগিব দৰিদ্ৰ সীমাৰেখাৰ বিষয়ে পঢ়িব লাগিব দৰিদ্ৰ সীমা ৰেখা হয় দৰিদ্ৰ সীমাৰেখা কেনেকুৱা ধৰণে নিৰ্ধাৰণ কৰা হয় এই বস্তুটো জানিব লাগিব হয় নে নহয় তাৰ পিছতে তোমালোকৰ ইয়াত আহিব দৰিদ্ৰতাৰ কাৰণ দৰিদ্ৰতা সীমাৰেখা তাৰ পিছতে আহিলে দৰিদ্ৰতা নিৰ্মূলৰ কাৰণে কেনেকুৱা ধৰণৰ আঁচনিসমূহ চৰকাৰে লৈছে আৰু কি কৰিলে আমি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰো হৈছে দৰিদ্ৰতা নিবাৰণৰ কাৰণে আমি কি কৰিবলৈ পাৰো বা দৰিদ্ৰতাৰ যিটো সমস্যা আছে এই সমস্যাটোৰ সমাধানৰ কাৰণে আমাৰ কি ব্যৱস্থা ইতিমধ্যে লোৱা গৈছে আৰু কি ব্যৱস্থা আমি লবলৈ পাৰো তো তেনেকুৱা ধৰণে দৰিদ্ৰতাৰ ক্ষেত্ৰত তোমাৰ এই বস্তুখিনি জানিব লাগিব তাৰ পিছত তোমালোকৰ আহিব আকৌ নিবনুৱা সমস্যা ভাৰতবৰ্ষৰ এটা জ্বলন্ত অৰ্থনৈতিক সমস্যা হয় নে নহয় নিবনুৱা সমস্যাটো এটা জ্বলন্ত সমস্যা এই সমস্যাৰ কাৰণ তোমালোকে জানিব লাগিব কাৰণৰ লগতে তোমালোকে জানিব লাগিব প্ৰকাৰ জানিব লাগিব নিবনুৱাৰ প্ৰকাৰ কেইটা আছে না ঋতুজ নিবনুৱা আছে ছদ্মবেহী নিবনুৱা আছে তেনেকুৱা ধৰণৰ কাৰণ জানিব লাগিব প্ৰকাৰ জানিব লাগিব আৰু তোমাৰ নিবনুৱাৰ সংখ্যা নিবনুৱা মানুহ কিমান আছে এটো জানিব লাগিব চহৰ নগৰৰ নিবনুৱাৰ যিটো হিচাপ হয় চহৰ নগৰৰ নিবনুৱাৰ যিটো তোমাৰ পৰিসংখ্যা হৈছে পৰিসংখ্যা এই বস্তুবিলাক তোমালোকে মনত ৰাখি যাব লাগিব আৰু নিবনুৱা কি কাৰণত এতিয়াও ভাৰতবৰ্ষত চলি আছে
কিহৰ কাৰণে শিক্ষাৰ অভাৱৰ কাৰণে চলি আছে না সামাজিক কুসংস্কাৰৰ বলি হৈ পেলাই চলি আছে না যাতায়াতৰ সমস্যাৰ কাৰণে হৈ আছে নে উদ্যোগীকৰণৰ অভাৱৰ কাৰণে হৈ আছে এই গোটেইখিনি বস্তু তোমালোকে জানি যাব লাগিব আৰু তাৰ পিছতে আহিলে নিবনুৱা সমস্যাৰ সমাধান হয় নিবনুৱা সমস্যাৰ সমাধানৰ বিষয়ে তাতে আছে নিবনুৱা সমস্যাৰ সমাধানৰ ওপৰত তাতে বহুত ধুনীয়াকে লিখা আছে তোমালোকৰ কিতাপত এই বস্তুবিলাক চাই যাব লাগিব তাৰ পিছতে ইয়াত আৰু এটা সমস্যা আছে এই সমস্যাটো হ'ল কি জনসংখ্যা বৃদ্ধি বা জনসংখ্যাৰ বিস্ফোৰণ হয় জনসংখ্যা বৃদ্ধি বা বিস্ফোৰণ হৈছে জনসংখ্যাৰ বৃদ্ধি আৰু বিস্ফোৰণ ইয়াৰো তোমাৰ সেই একেখিনি বস্তুৱে জনসংখ্যা বৃদ্ধি তোমালোকৰ প্ৰথমতে আহিব কাৰণ আহিব হৈছে তাৰ পিছতে জনসংখ্যা বৃদ্ধিৰ কাৰণৰ পিছত আহিব ফলাফল হৈছে জনসংখ্যা বৃদ্ধিৰ ফলত কি নতুন সমস্যা আহি পৰিছে এইখিনি বস্তু ইয়াতে আহিব তাৰ পিছতে জনসংখ্যা নিয়ন্ত্ৰণ জনসংখ্যা কিমান আছিলে কিমান আছে হৈছে জনসংখ্যাৰ প্ৰকৃতি আৰু কি আছিলে পৰিসংখ্যা হৈছে জনসংখ্যাৰ প্ৰকৃতি আৰু পৰিসংখ্যা যিবিলাক আছে এই পৰিসংখ্যাবিলাক তোমালোকে জানি উঠিব লাগিব তাৰ পিছতে আহিব জনসংখ্যা বৃদ্ধিৰ কাৰণ হৈছে জনসংখ্যা বৃদ্ধিৰ কাৰণবিলাক তোমালোকক আগতে জানিব লাগিব তাৰ পিছতে জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে লোৱা চৰকাৰী পদক্ষেপসমূহ হৈছে বা সমাজে কেনেকুৱা ধৰণৰ জনসংখ্যা নিয়ন্ত্ৰণ হয় নে নহয় জনসংখ্যা নিয়ন্ত্ৰণৰ ব্যৱস্থা ও আঁচনিসমূহ হৈছে এইখিনি বস্তু তোমালোকৰ এই চেপ্টাৰটোৰ পৰা আহিবলগীয়া ভাৰতবৰ্ষৰ তোমাৰ তাৰমানে কি বৰ্তমান যিটো সামাজিক ব্যৱস্থা ৰাজনৈতিক ব্যৱস্থা বা ভাৰতবৰ্ষৰ যিটো ৰাজনৈতিক অৱস্থা এই গোটেইখিনিকে কুঙা কৰি পেলাইছে মাত্ৰ এই সমস্যাটোৱে গতিকে জনসংখ্যাৰ বৃদ্ধি আৰু বিস্ফোৰণৰ ফলত কি দুৰ্ঘটনা ঘটিবলৈ পাৰে কি নতুন সমস্যা আমাৰ সমাজত গঢ় লৈ উঠিবলৈ পাৰে এইবিলাকৰ বিষয়ে নানান তেনেকুৱা ধৰণৰ সমস্যা তাতে দিয়া আছে হয়নে নহয় গতিকে এই সমস্যাবিলাকৰ বিষয়ে তোমালোকে ধুনীয়াকে পঢ়ি যাবা তোমালোকৰ সোশ্যাল সায়েন্সৰ পৰা পঢ়িবলগীয়া একচুয়ালি যিবিলাক টপিক গুৰুত্বপূৰ্ণ টপিক এই টপিকসমূহ মই তোমালোকক জনাই দিছো গতিকে তোমালোকে এইখিনিক ধুনীয়া কৰি চাবা আৰু লগতে আমাৰ চেনেলটোৱে তোমালোকৰ পৰীক্ষাটো যাতে ভাল হয় তাৰ কাৰণে আমি বহুতো তেনেকুৱা ধৰণৰ পদক্ষেপ লৈছো আৰু বহুতো তেনেকুৱা ধৰণৰ ক্লাছ তোমালোকৰ বাবে লৈ আহিছো তোমালোকে আমাৰ চেনেল ৰাইজিং টপাৰক নিময়ীয়াকৈ চাই থাকিবা তাতে আমাৰ ভিডিঅ'বিলাক পাই থাকিবা আমাৰ লাইভসমূহ তোমালোকে চাবলৈ যত্ন কৰিবা আৰু এনেকুৱা ধৰণে তোমালোকে পঢ়ি গ'লে তোমালোকে ভাল মাৰ্কছ এটা পাবলৈ কাৰণে সক্ষম হবা গতিকে আজিৰ তোমালোকক যিটো কাৰণত মই আহিছিলো এই কাৰণটো আছিলে এইটোৱে আৰু ইতিমধ্যে তোমালোকক মই আশা কৰো তোমালোকে কি পঢ়িবা কেনেকে পঢ়িবা এই বস্তুখিনি মই তোমাক জনাই দিলো ওকে তো আজি ইমানতে শেষ কৰিছো ক্লাছটো বাই থ্যাংক ইউ